হয় পোনপ্ৰথমবাৰৰ বাবে গহপুৰৰ দীপৰাত স্থাপন কৰা হৈছে অসমীয়াৰ হিয়াৰ আমঠু কণ্ঠশিল্পী জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি। আমি দেখুৱাই গৈছোঁ সমগ্ৰ প্ৰতিচ্ছবিখন দেখুৱাই গৈছোঁ, ইয়াৰ পৰিৱেশটো দেখুৱাই গৈছোঁ। এয়া হৈছে দীপৰাৰ পৰিৱেশ আৰু দীপৰাত এনেধৰণে আচলতে পোনপ্ৰথমবাৰৰ বাবে স্থাপন কৰা হৈছে জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি। তাৰ আমি সম্পূৰ্ণ দৃশ্যটো দেখুৱাই গৈছোঁ গহপুৰ হেডলাইন্সৰ দৰ্শকসকলক। আৰু আমি দেখুৱাই গৈছোঁ যে তেওঁৰ প্ৰতিমূৰ্তি ইতিমধ্যে গহপুৰৰ পৰা অনা হৈছে। তাৰপিছত তেওঁ দীপৰাৰ যি ৰাষ্ট্ৰীয় পথৰ কাষতে স্থাপন কৰা হৈছে, য'ত নেকি সুধাকণ্ঠ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিও স্থাপন কৰা হৈছিল। তেখেতৰ কাষতে আচলতে এনেধৰণে স্থাপন কৰা হৈছে জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি স্থাপনৰ বাবে দিহা কৰিছে। আৰু ইতিমধ্যে আজি এই অনুষ্ঠানটোত আহি উপস্থিত হৈছে সেই অসমীয়া চলচ্চিত্ৰ জগতৰ নায়ক ৰবি শৰ্মা আহি উপস্থিত হৈছে। ঠিক তেনেধৰণৰ অৰণ্য মাধৱ যাদৱ পায়েং আহি উপস্থিত হৈছে, প্ৰকৃতিপ্ৰেমী বকুল গগৈ আহি উপস্থিত হৈছে, বহুকেইজন গণ্য মান্য লোক আহি উপস্থিত হৈছে। গহপুৰৰ বিভিন্ন স্থানৰ পৰা আহি লোকসকল আহি উপস্থিত হৈছে। তেওঁলোকৰ হিয়াৰ আমঠু সকলোৰে কলিজা বুলি ক'ব লাগিব। জুবিন গাৰ্গৰ আচলতে আকস্মিক বিয়োগৰ পিছত এক প্ৰকাৰ অসম স্তব্ধ হৈ গৈছিল। তাৰপিছত প্ৰায় এটা মাহ অতিক্ৰম কৰিলে আৰু তাৰপিছত কিন্তু আজি এনেধৰণৰ তেওঁৰ প্ৰতিমূৰ্তি স্থাপন কৰা হৈছে গহপুৰৰ দীপৰাত। আৰু মা কল্যাণী দেৱালয়ৰ কাষত দীপৰাতে আচলতে প্ৰতিমূৰ্তি স্থাপন কৰা হৈছে। আৰু দীপৰাৰ আমি পৰিৱেশ দেখুৱাই গৈছোঁ। এনেধৰণে প্ৰতিমূৰ্তি লৈ অহা হৈছে, গহপুৰত নিৰ্মাণ কৰা হৈছে। তাৰপিছত এনেধৰণে যিটো বেদী আছে ইয়াত, এই বেদীটোতে প্ৰতিমূৰ্তি স্থাপন কৰা হ'ব। আৰু আমি এতিয়ালৈকে দেখা পোৱা মতে তেওঁৰ মুখখন ইতিমধ্যে ঢাকি থোৱা হৈছে। আমি এতিয়া দেখা পোৱা মতে জুবিন গাৰ্গে এখন গীটাৰ লৈ আছে আৰু এটা মাইকৰ ফোন থাকিব তেওঁৰ সন্মুখত, আৰু গীটাৰ লৈ গান গাই থকা এটা প্ৰতিচ্ছবি ইয়াত দাঙি ধৰিব আৰু প্ৰতিমূৰ্তি ইয়াত আচলতে দাঙি ধৰা হৈছে। আমি পৰিৱেশটো দেখুৱাই গৈছোঁ দীপৰাৰ দৃশ্য। আৰু বিশ্বনাথ জিলাৰ ভিতৰতে পোনপ্ৰথমবাৰৰ বাবে স্থাপন কৰা বুলি ক'ব লাগিব, কিয়নো পূৰ্বতে স্থাপন কৰাৰ কথা আছিল, কিন্তু কিছু কাৰিকৰী বিজুতিৰ বাবে স্থাপনৰ কিছু দেৰি হ'ল। কিন্তু তথাপি কিন্তু আজি প্ৰায় এটা মাহৰ পিছত ইয়াত স্থাপন কৰাৰ ব্যৱস্থা কৰিলে। বহু সংখ্যক লোক আহিছে, পুৰুষ মহিলাকে ধৰি বহু সংখ্যক লোক আহি উপস্থিত হৈছে। মৰমৰ শিল্পীগৰাকীৰ প্ৰতিমূৰ্তি চাবৰ বাবে আহি উপস্থিত হৈছে। আৰু আমি দেখুৱাইছোঁ এক পৰিৱেশ দেখুৱাইছোঁ, প্ৰত্যেকে আচলতে চাই লৈছে প্ৰতিমূৰ্তি ভাগ। তেওঁ মৰমৰ শিল্পীগৰাকীক বিদায় দিয়াৰ পিছত আজি আকৌ পুনৰ তেওঁলোকৰ হৃদয়ত সজীৱ হৈ উঠিছে। তেওঁৰ প্ৰতিচ্ছবি দেখাৰ পিছত পুনৰ সজীৱ হৈ উঠিব। আমি তাৰ পৰিৱেশ দেখুৱাই গৈছোঁ, যিয়ে নেকি প্ৰায় 40,000 গান গাইছিল, অসমীয়া জাতিটোক এক প্ৰকাৰ ক'বলৈ গ'লে বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিছিল, অসমীয়া শিল্পক অসমীয়া সংগীতক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰিছিল। অসমৰ লগতে ভাৰতবৰ্ষৰ প্ৰায় 40টা ভাষাত তেওঁ গীত পৰিৱেশন কৰিছিল। সেইগৰাকী মহান শিল্পীৰ আকস্মিক বিয়োগৰ পিছত কিন্তু স্তব্ধ হৈ পৰিছিল অসম প্ৰায় এটা সপ্তাহ ধৰি। তাৰপিছত এনেধৰণৰ অসমৰ বিভিন্ন প্ৰান্তত মৰমৰ শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছে, মৰমৰ শিল্পীগৰাকীৰ প্ৰতিমূৰ্তি স্থাপনৰ ব্যৱস্থা কৰিছে। কিন্তু আমি সৌভাগ্যৱান বুলি ক'ব লাগিব, গহপুৰৰ দীপৰাৰ ঐতিহাসিক কল্যাণী দেৱালয়ৰ কাষতো এনেধৰণৰ আচলতে প্ৰতিমূৰ্তি স্থাপনৰ ব্যৱস্থা কৰিছিল ইয়াৰ যুৱক সংঘৰ তৰফৰ পৰা। আৰু তাৰপিছত কিন্তু এনেধৰণে আজি এটা মাহ অতিক্ৰম কৰাৰ পিছত প্ৰতিমূৰ্তি ভাগ অনা হৈছে, স্থাপন কৰা হৈছে। আৰু এই প্ৰতিমূৰ্তি ভাগ স্থাপন কৰা অনুষ্ঠানটো, প্ৰতিমূৰ্তি উন্মোচন কৰা অনুষ্ঠানটোত অসমৰ শিল্পী জগতৰ অন্যতম কাণ্ডাৰী বুলি ক'ব লাগিব ৰবি শৰ্মা আহি উপস্থিত হৈছে। অসমৰ চিনেমা জগতৰ, অসমৰ থিয়েটাৰ জগতৰ অন্যতম কাণ্ডাৰী ৰবি শৰ্মা আহি উপস্থিত হৈছে। অৰণ্য মাধৱ যাদৱ পায়েং আহি উপস্থিত হৈছে, বকুল গগৈ আহি উপস্থিত হৈছে, বহুকেইজন লোক আহি ইয়াত উপস্থিত হৈছে। তেওঁলোকে উপস্থিত হৈ মৰমৰ শিল্পীগৰাকীৰ প্ৰতিমূৰ্তি স্থাপন আমি কৰা হৈছে। মহেন্দ্ৰ হাজৰিকা ইতিমধ্যে কণ্ঠশিল্পী মহেন্দ্ৰ হাজৰিকা আহি উপস্থিত হৈছে। আমি তাৰ পৰিৱেশসমূহ দেখুৱাই যাম আৰু আমি তাৰ সমগ্ৰ পৰিৱেশটো দেখুৱাই গৈছোঁ। এয়া হৈছে গহপুৰৰ দীপৰাৰ পৰিৱেশ আৰু দীপৰাত তেনেধৰণৰ প্ৰতিমূৰ্তি স্থাপন কৰা হৈছে। হয়, আমি দেখুৱাইছোঁ। প্ৰথমতে আমি দেখুৱাই যাম যিহেতু এটা স্থাপনৰ ব্যৱস্থা কৰা হৈছে, তাৰ আমি পৰিৱেশটো দেখুৱাই গৈছোঁ। প্ৰায় গহপুৰৰ পৰা দীঘলীয়া লানি আদৰি অনা হৈছিলে, প্ৰতিমূৰ্তি ভাগ লৈ অনা হৈছিল, শোভাযাত্ৰা কৰি লৈ অনা হৈছিল। আৰু তাৰপিছতো এই প্ৰতিমূৰ্তি ভাগৰ সন্মুখ ভাগতে দুজোপাকৈ গছ ৰোপণ কৰা হ'ব, যিহেতু জুবিন দাই বৰকৈ ভাল পাইছিল নাহৰ, আৰু সেই নাহৰৰ পুলি দুটা ৰোপণ কৰা হ'ব। তাৰ আমি পৰিৱেশসমূহ দেখুৱাই গৈছোঁ। সেয়া হৈছে দীপৰাৰ দৃশ্য। আৰু দীপৰাটো এনেধৰণৰ এক
পৰিৱেশৰ সৃষ্টি হৈছে মৰমৰ শিল্পীগৰাকীক ইয়াত স্থাপন কৰা প্ৰতিমূৰ্তিভাগ স্থাপন কৰা দিহা কৰা হৈছিল আৰু তাৰ সেই মৰ্মে আজি কিন্তু ইয়াত স্থাপনৰ ব্যৱস্থা কৰা হৈছে আমি দেখুৱাইছোঁ সম্পূৰ্ণ পৰিৱেশটো দেখুৱাইছোঁ আৰু যিহেতু প্ৰায় কিছুদিনৰ পূৰ্বতে স্থাপন কৰা কথা আছিল কিন্তু কিছু কাৰিকৰ মই পুনৰবাৰ কৈছোঁ কিছু কাৰিকৰী বিজুতিৰ বাবে ইয়াত স্থাপন কৰিব পৰা নগ'ল কিন্তু আজি ইয়াত প্ৰায় এটা মাহ অতিক্ৰম কৰাৰ পিছত কিন্তু ইয়াত স্থাপনৰ ব্যৱস্থা গ্ৰহণ কৰিছে মই পুনৰবাৰ কৈছোঁ মুখখন এতিয়ালৈকে ঢাকি ৰখা হৈছে যদি গাড়ীৰ পৰা নমোৱাৰ ব্যৱস্থা কৰিছে গহপুৰৰ পৰা দীঘলীয়া লানি আৰু শোভাযাত্ৰা কৰি লৈ অহা হৈছিল এখন বলেৰো পিকআপ গাড়ীত জুবিন গাৰ্গৰ এখন ফটো আঁকি থোৱা হৈছিল মৰমৰ শিল্পীগৰাকী তাৰপিছত প্ৰতিমূৰ্তিভাগ সেই গাড়ীখনতে উঠাই লৈ অহা হৈছিলে আমি কোনে নিৰ্মাণ কৰিলে কি কৰিলে পৰৱৰ্তী পৰ্যায়ত আমি জনাই যাম আৰু তাৰ আমি এতিয়া দেখুৱাই গৈছোঁ তাৰ সম্পূৰ্ণ পৰিৱেশটো যাদৱদাক মাতাচোন জুবিনদাৰ অনুৰাগী বুলি ক'লে গোটেই অসমৰ সকলোৱে জুবিনদাৰ অনুৰাগী সৰু বৰ সকলোৱে জুবিনদাৰ অনুৰাগী বুলি ক'ব লাগিব কিন্তু এগৰাকী অনুৰাগী আছে যিয়ে নেকি জুবিনদাৰ খবৰ ল'বলৈ গৈছিল জুবিনদাৰ সমাধিস্থললৈ গৈছিল মই তেখেতৰ লগত কথা পাতিম আপোনাৰ পৰা জানিব বিচাৰিম যিহেতু আজি প্ৰায় এটা মাহৰ পিছত ইয়াত প্ৰতিমূৰ্তিভাগ স্থাপনৰ ব্যৱস্থা গ্ৰহণ কৰিছে কি কয় আমাৰ এজন ভাস্কৰ আমাৰ এওঁলোকৰ যিদিনাখন জুবিন গাৰ্গৰ যিদিনাখন সমাধিস্থললৈ অনা হৈছিলে তেওঁলোকে তাৰ পৰা খোজকাঢ়ি আহি খালী ভৰিয়ে আহি পেলাই সেই যিটো চিতা ভস্ম তাৰ পৰা হাতেৰে কেঁচা অৱস্থাৰ পৰা উঠাই আনিছে মানে আনি পেলাই আজিলৈকে তেওঁলোকে এনেকৈ মেইনটেইন কৰিছে আৰু আনি পেলাই তেওঁলোকে ইয়াত সেই চিতা ভস্ম প্ৰতিষ্ঠা কৰি ইতিমধ্যে তেওঁক সকলোৱে হৃদয়ত ধাৰণ কৰি তাৰপিছত আমাৰ গহপুৰৰে যিজন এজন শিল্পী তেওঁৰ হতুৱাই আমাৰ গহপুৰৰ গোটেই চেণ্টিমেণ্টটো ইয়াত সোমাই আছে মানে আৰু হয়তো গহপুৰত প্ৰথম এইটো আমাৰ হৈ আছে বিশ্বনাথ জিলাখনতে প্ৰথম হ'ব বিশ্বনাথ জিলাতে প্ৰথম হ'ব বোধহয় আমাৰ এই দীপৰাৰ কঠালনীবাৰী এই যুৱকসকলৰ তেওঁলোকৰ যিটো অকল এদিনীয়া এইটো আৱেগ নহয় তাত গৈ খানাপাৰাৰ পৰা খোজকাঢ়ি সোণাপুৰলৈকে আহি সুধা ভৰিয়ে অহাৰ পিছত তাৰ পৰা আকৌ চিতা ভস্ম হাতেৰে লৈ সেইখিনি চিতা ভস্ম ইয়াত প্ৰতিষ্ঠা কৰি তাৰপিছত তেওঁলোকে এইখিনি লৈ গৈছে আপুনি যিহেতু জুবিনদাৰ ঘৰলৈ গৈছিল খবৰ ল'বলৈ গৈছিল জুবিনদাৰ সমাধিস্থললৈ গৈছিল আপোনাৰ অনুভৱটো কি হৈছে বাৰু আমি গৈছিলোঁ আমি যোৱাৰ তাৰ দহা আগদিনাখন আমি গৈছোঁ জুবিন গাৰ্গ আমাৰ প্ৰাণৰ তেওঁ দহাৰ দিনাখন আমি গৈছোঁ আৰু তেওঁৰ দেউতাকক বিশেষকৈ লগ পাবৰ কাৰণে গৈছিলোঁ দেউতাকক লগ পাবলৈ গোটেই আৰু তাৰপিছত ঘূৰি আহি পেলাই সমাধিস্থলীত সোমাই আমি চাবলৈ বিচাৰিছিলোঁ যে অসমৰ মানুহে জুবিন গাৰ্গক কি ধৰণে হৃদয়ত ৰাখিছে আমিতো কেনেকৈ ৰাখিছোঁ আমাৰ নিজৰ কথা কিন্তু আমি দেখিছোঁ আমাতকৈও বেছি শ্ৰদ্ধা সকলোৰে আছে আমি যিমান শ্ৰদ্ধা তাতকৈ বেছি শ্ৰদ্ধা সকলোৰে আছে আৰু এই যুৱকসকলে তেওঁলোকে যিটো আশা কৰি প্ৰচেষ্টা কৰি পেলাই আজি আমাক গৌৰৱান্বিত কৰিছে আমাক গোটেই জিলাখনৰ ভিতৰতে এই 4জন যুৱক বা এই কঠালনীবাৰী যুৱকসকল গতিকে তেওঁলোকক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ মই কথা পাতিম আপোনালোকৰ উদ্যোগতে প্ৰতিমূৰ্তিভাগ স্থাপনৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে কওকচোন এই বিষয়ে বিশেষতে এইটো যদিও কেইজনমান দীপৰাৰ যুৱকে অনুষ্ঠানটোৰ আগভাগ লৈছে তথাপিতো ইয়াত সমূহ দীপৰাবাসীৰ লগতে চৰাইদেউবাসী ৰাইজৰ সহযোগিতা আছে আৰু সেই সহযোগিতা মৰ্মে আমি জুবিন গাৰ্গৰ তাৰমানে মৃত্যুৰ পিছতে আমি গোটেই দীপৰা যুৱকে এটা সিদ্ধান্ত লৈছিলোঁ যে জুবিন গাৰ্গৰ মূৰ্তিৰ প্ৰতিষ্ঠা কৰিম আৰু সেই মৰ্মে আমি তেখেতৰ 12 দিনত আমি আদ্য শ্ৰাদ্ধ কৰাৰ পিছত আজি যি তেখেতৰ মাহেকীয়া দিন সেই মাহেকীয়া দিনত আমি মূৰ্তি প্ৰতিষ্ঠা কৰিম বুলি সংকল্প লৈছিলোঁ আৰু সেই সংকল্প মতে আজি আহি আমি মূৰ্তি আহি ইয়াত পালেহি আৰু ইয়াত যি দীপৰাবাসী ৰাইজ তথা সমূহ চৰাইদেউবাসীয়ে ৰাইজে যি সহায় সহযোগিতা কৰিছে মই সম্পাদকীয় তৰফৰ পৰা সকলোলৈকে চিৰকৃতজ্ঞ আৰু আশা ৰাখিছোঁ আমাৰ পিছৰ যিখিনি কাৰ্যসূচী সেই কাৰ্যসূচীত কিন্তু সকলো ৰাইজে সহায় সহযোগিতা কামনা কৰিব আৰু কোনে ক'ত নিৰ্মাণ কৰা হৈছে আৰু কোনজন শিল্পীৰ দ্বাৰা নিৰ্মাণ কৰা হৈছে আমাৰ মূৰ্তিভাগ নিৰ্মাণ কৰা হৈছিল গহপুৰ চেঙাইগাঁৱত তেখেতৰ নাম আছিলে হৰিপ্ৰসাদ বৰা আৰু তেখেত এতিয়া আমাৰ মাজতে আছেই
আৰু ইতিমধ্যে আমি তেখেতক লগত লৈ আহি মূৰ্তিভাগ প্ৰতিষ্ঠা কৰিম আৰু সেই মূৰ্তিভাগ উন্মোচন কৰিবৰ কাৰণে আমি চিনেমা জগতৰ বিশিষ্ট অভিনেতা আমি ৰবি শৰ্মাদেৱক আমন্ত্ৰণ জনাইছোঁ আৰু আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি ইতিমধ্যে তেখেত আমাৰ মাজত উপস্থিত হৈছেহি আৰু মাল্য অৰ্পণৰ কাৰণে আমি মহেন্দ্ৰ হাজৰিকাদেৱক আমন্ত্ৰণ জনাইছিলোঁ কিন্তু তেখেতৰ অকণমান যান্ত্ৰিক বিজুতিৰ কাৰণে তেখেত যথাযথ সময়ত আহি নাপাবহি 3মান বজাত পামহি বুলি কোৱাত আমি অৰণ্য মানৱ যাদৱ পায়েংদেৱক মাল্য অৰ্পণ লগতে বৃক্ষৰোপণ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ আমি কমিটিৰ তৰফৰ পৰা অনুৰোধ জনাইছোঁ হয় মই সম্পূৰ্ণ পৰিৱেশটো দেখুৱাই গৈছোঁ সেয়া হৈছে প্ৰতিমূৰ্তি স্থাপনৰ দৃশ্য আমি দেখুৱাইছোঁ আৰু প্ৰতিমূৰ্তি স্থাপনৰ পূৰ্বে আমি এক পৰিৱেশ বিৰাজ কৰিছে আমি তাৰ দৃশ্য দেখুৱাইছোঁ আৰু যিহেতু গহপুৰ সাংবাদিক সমাজ আহি উপস্থিত হৈছে গহপুৰ আঠপুৰ বিষয়ববীয়াসকল আহি উপস্থিত হৈছে আৰু অন্যান্য সকল ইয়াত উপস্থিত হৈছে তেওঁলোকৰ ইয়াত এনেদৰে আচলতে জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি ভাগ স্থাপন কৰা হৈছে গহপুৰৰ পৰা চেঙাইগাঁৱৰ পৰা লৈ আহিছিল তাৰপৰা এনেধৰণে স্থাপন কৰা হৈছে ৰাইজে এনেধৰণৰ জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি ভাগ স্থাপন কৰাৰ লগে লগে তেওঁক উৰুলি ধ্বনিৰে তেওঁ প্ৰতিমূৰ্তি ভাগ স্থাপনৰ ক্ষেত্ৰত সহায় কৰিছে আমি সম্পূৰ্ণ পৰিৱেশ দেখুৱাইছোঁ আৰু জুবিনদাৰ ধনীয়া জয় জুবিনদাৰ ধনীয়ে এক প্ৰকাৰ ক'বলৈ গ'লে সম্পূৰ্ণ আমি পোনে পোনে গৈছোঁ এই পৰিৱেশৰ মাজত আমি পৰিৱেশ ভাগ দেখুৱাই গৈছোঁ ইতিমধ্যে বেদীত স্থাপন কৰা হৈছে মূৰ্তিভাগ বেদীত স্থাপন কৰা হৈছে আমি পৰিৱেশ ভাগ দেখুৱাই গৈছোঁ আপুনি নিৰ্মাণ কৰিছিল নেকি হয় কওকচোন আপোনালোকক যিহেতু ভাস্কৰ হতে আপোনালোকৰ যোগাযোগ কৰিলে তাৰপিছত বা কি হৈছিলে তাৰপিছত মানে জুবিনদাৰ যিদিনাখন চিতা আমি পৰিৱেশ দেখুৱাই গৈছোঁ কেনেধৰণে হ'ব আমি দেখুৱাই গৈছোঁ উদ্যোক্তা সমিতি আছে আপোনাৰ পৰা জানিব বিচাৰিম আপুনি যিহেতু জুবিনদাৰ যোনদিনাখন ঢুকাইছে সেইদিনাখনৰ পৰা এক প্ৰকাৰ নিজৰ ঘৰৰ এজন মানুহ বিয়োগ হোৱা নিচিনাকৈ আপুনি তেওঁৰ গোটেই যিখিনি কামখিনি আছে সকলোখিনি কৰি গৈছে চিতাভস্ম লৈ আহিছিল এই বিষয়ে নহয় মোৰ কথা মোৰ ঘৰৰ মানুহ মোৰ গোটেইকেইজন সদস্যই ঢুকালে জুবিন যোনদিনাখন ঢুকাইছিলে মোৰ ঘৰৰ গোটেইকেইজন সদস্যই ঢুকাইছে মই ভাবোঁ অসমৰ প্ৰতিখন ঘৰৰ প্ৰতিজন সদস্যই ঢুকাইছে সেইদিনাখন সেইটো ঢুকাইছে মানে আমি এটাই সেইদিনাখন যেতিয়া শ্ৰাদ্ধ পাতিছিলোঁ শ্ৰাদ্ধ পতা দিনাখন আমি ন্যায় মেৰপাকত আমি সোমাব নাজানো হত্যা বুলি আমি গম পাইছোঁ ইতিমধ্যে আপোনালোকৰ মিডিয়াৰ যোগে বিভিন্ন মিডিয়াই এইটো কৈ আছে আমি কিন্তু নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যে তেখেতক ন্যায় লাগে আমি এতিয়া ন্যায় জাষ্টিছ ফৰ জুবিন বুলি ক'বও নোৱাৰোঁ গতিকে আমি সেইটো কাৰণে খবৰ দিনে প্ৰাৰ্থনা এটা জনাইছোঁ ন্যায় লাগে আৰু জুবিন গাৰ্গক প্ৰথম আমি স্থাপন কৰি আমাৰ জীৱনত কেতিয়াও পাৰিব কোনো নৱপ্ৰজন্মই যাতে নাপাৰ হয় সেইটো কাৰণে কিমান ফুট উচ্চতাৰ প্ৰতিমূৰ্তি ভাগ আছিলে কি কয় কিমান ফুট উচ্চতাৰ আছে 6 ফুট 6 ইঞ্চি আছে 6 ইঞ্চি আছে আপোনালোকে যিহেতু কিমান দিনৰ প্ৰয়োজন হৈছিল মূৰ্তি আমি যোনদিনাখন তেখেতৰ শ্মশানৰ পৰাই ফোন কৰা হৈছে হৰিয়ে শ্মশানত আমি তাত আছোঁ হৰিয়ে কান্দি কান্দি প্লেটখন ঢালিছে হৰি বৰাই কান্দি কান্দি প্লেট ঢালি আছে আমি শিল্পী ভাস্কৰ্য শিল্পী যিজনে বনাইছে তেখেতে আমি সম্পূৰ্ণ পৰিৱেশটো দেখুৱাই গৈছোঁ সেয়া হৈছে হৰি বৰাৰ দ্বাৰা নিৰ্মিত প্ৰতিমূৰ্তি ভাগ চিমেণ্টৰ প্ৰতিমূৰ্তি আৰু তাৰ আমি পৰিৱেশ দেখুৱাই গৈছোঁ এক ক'বলৈ গ'লে গোটেই সমগ্ৰ অঞ্চলটো গহপুৰৰ বিভিন্ন প্ৰান্তৰ পৰা লোকসকল আহি উপস্থিত হৈছে আৰু তেওঁলোকৰ হিয়াৰ আমঠুৰ প্ৰতিমূৰ্তি ভাগ চাবলৈ এপাক চাবলৈ আছে ইয়াত আহি উপস্থিত হৈছে মই পুনৰবাৰ কৈছোঁ অসমীয়া চিনেমা জগতৰ অসমীয়া শিল্পী জগতৰ অন্যতম কাণ্ডাৰী ৰবি শৰ্মা আহি উপস্থিত হৈছে তেওঁৰ দ্বাৰা উন্মোচন কৰা হ'ব ঠিক তেনেদৰে পুষ্পাঞ্জলি অৰ্পণৰ বাবে ইয়াত আহি উপস্থিত হৈছে অৰণ্য মানৱ যাদৱ পায়েং আকৌ একেদৰে বকুল গগৈ আহি বকুল গগৈ আহি উপস্থিত হৈছে আমি পৰিৱেশ দেখুৱাই গৈছোঁ সমগ্ৰ পৰিৱেশটো দেখুৱাই গৈছোঁ এয়া হৈছে দ্বীপৰা দৃশ্য মই আকৌ পুনৰবাৰ ক'ম যে সুধাকান্ত ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তি ভাগো ইয়াৰ কাষতে আছে প্ৰায় 1.5 মিটাৰ কাষত আছে 1.5 মিটাৰ কাষত আছে আৰু তাৰ আমি পৰিৱেশ দেখুৱাম আৰু যিহেতু মই কৈছোঁ যে গহপুৰৰ সাংবাদিকসকল আহি ইয়াত উপস্থিত হৈছে তেওঁলোকে পুৱাৰে পৰা অপেক্ষা কৰি আছিলে কেতিয়া তেওঁলোকে আহি আচলতে প্ৰতিমূৰ্তি ভাগ স্থাপন কৰা হ'ব এই বিষয়ে আমি ইয়াত দেখুৱাই গৈছোঁ এনেধৰণে আচলতে প্ৰতিমূৰ্তি স্থাপন কৰা হৈছে
আমি কথা পাতিম আপুনিও যিহেতু আহিছে আপুনি ব্যৱসায় এৰি ইয়ালৈ আহিছে কি ক'লে আপুনি যিহেতু আহিছে জুবিন দাৰ প্ৰতিমূৰ্তি তেখেতৰ প্ৰতি আস্থা আছে অকল মোৰেই নে গোটেই অসমৰ মানুহৰ তেখেতৰ প্ৰতি প্ৰেম ভাৱ আছে সেইকাৰণে আহিছোঁ আমি পৰিৱেশ ভাগ পুনৰবাৰ দেখুৱাই গৈছোঁ সেয়া হৈছে আৰু বহু সংখ্যক লোক আছে তেওঁলোকৰ লগত কথা পাতিম তেওঁলোকৰ মনৰ ভাৱ বুজিবলৈ চেষ্টা কৰিম যিহেতু সুধাকণ্ঠৰ প্ৰতিমূৰ্তি ভাগ ইয়াত আজি আনুষ্ঠানিকভাৱে উন্মোচন কৰা হ'ব কিছু সময়ৰ প্ৰয়োজন হ'ব তাৰপিছতে আনুষ্ঠানিকভাৱে উন্মোচন কৰা হ'ব আৰু প্ৰতিমূৰ্তি ভাগত মই পূৰ্বতে কৈ গৈছোঁ যে গীটাৰলৈ জুবিন গাৰ্গ মৰমৰ শিল্পী জুবিন গাৰ্গে গীত পৰিৱেশন কৰাৰ ইয়াত দৃশ্য প্ৰতিপন্ন কৰা হৈছে সন্মুখত এটা মাইক্ৰফোন থাকিব আৰু গীটাৰখন লৈ জুবিন গাৰ্গে আচলতে গীত পৰিৱেশন কৰিব আমি তাৰ পৰিৱেশ দেখুৱাই গৈছোঁ সমগ্ৰ পৰিৱেশটো দেখুৱাই গৈছোঁ আৰু ইয়াত যিহেতু শিল্পীগৰাকীয়ে প্ৰায় বহু কষ্ট কৰি নিৰ্মাণ কৰা বুলি ইতিমধ্যে জনাইছে আৰু তেওঁ মুখখন ইতিমধ্যে ঢাকি ৰখা হৈছে আৰু মুখখন কিছু যিহেতু উন্মোচন হ'ব তাৰপিছতে সম্পূৰ্ণ পৰিৱেশ অৱয়ৱটো দেখা পোৱা যাব তাৰ পূৰ্বৰ আমি দৃশ্যভাগ দেখুৱাই গৈছোঁ মুখখনৰ দিশটো চালে আৰু এজন জুবিন অনুৰাগী আছে মই আপোনাৰ পৰা জানিব বিচাৰিম আজি প্ৰতিমূৰ্তি স্থাপন কৰা হৈছে বহুত ভাল লাগিছে একচুৱেলি জুবিন গাৰ্গ নট অনলি এ ছিংগাৰ বাট জুবিন গাৰ্গৰ প্ৰতিটো কথা ক্ৰিয়েটছ এ হিষ্টৰী আৰু মই জুবিন গাৰ্গক বহুত ভাল পাওঁ কাৰণ তেখেতৰ ফিলচফি ভাল পাওঁ এণ্ড নন কনফৰ্মিষ্ট তেখেতে এটা নন কনফৰ্মিষ্ট হয় তেখেতে গান গাইছে কৈছে সাধাৰণ মানুহৰ কাৰণে প্ৰতিটো অসমৰ ফেম এণ্ড নেম গোটেই ৱৰ্ল্ডত স্প্ৰেডিং কৰা এজন ব্যক্তি তেখেতে মই ভাল পোৱা এজন মানুহক বহুত ভাল পায় মই ভাল পাওঁ চেগুৱেৰা তেখেতে চেগুৱেৰাক ভাল পোৱা এজন মানুহ if you are trembled with if you are shocked with indignation at every injustice I am your friend তেখেতে এই পৃথিৱীত থকা অন্যায় এগেইনষ্টত য'তে অন্যায় হয় অন্যায় দেখিলে তাত মাত মাতিব লাগিব বুলি তেখেতে কৈছে তেখেতৰ লাইফটো তেনেকৈ আছিলে যিকোনো জেগাত অন্যায় এগেইনষ্ট মাত মাতিবৰ কাৰণে তেখেতে যোনটো কাৰেজ দেখুৱাইছে সেই কাৰেজ লৈ পেলাই আমি বহুত এডমিয়াৰ হৈছোঁ বহুত সেইটোৱে মোৰ কাৰণে সেইটো এংগলত তেখেতক মই বহুত ভাল পাম প্ৰতিটো কথা বহুত ইনস্পায়াৰিং বহুত এতিয়া আফটাৰ ডেথৰ পিছত মানুহ ৰিয়েল চেন্সত আমাৰ হৈছে সেইটোৱে তেখেতৰ মৃত্যুটো গোটেই মানুহ গোটেই কমিউনিটি কেতিয়া ইৰেছপেক্টিভ অফ কাষ্ট কালাৰ ক্ৰিয়েট কমিউনেল ডিফাৰেঞ্চত তেখেত গোটেই অসমৰ মানুহক এক বনাইছে সেইকাৰণে মই বহুত ভাল পাম থেংক ইউ হয় আমি পৰিৱেশবাৰ পুনৰবাৰ দেখুৱাই গৈছোঁ সেয়া হৈছে জুবিন গাৰ্গৰ মই পুনৰবাৰ কৈছোঁ পৰিৱেশবাক দেখুৱাই গৈছোঁ আৰু ইয়াৰ উদ্যোক্তাসকল আছে তেওঁৰ লগত কথা পাতিম স্থানীয় মহিলাসকল আছে তেওঁৰ লগত কথা পাতিম যিহেতু আজি স্থাপন কৰা হ'ল মৰমৰ শিল্পীগৰাকীৰ প্ৰতিমূৰ্তি কি কয় হয় আমাৰ সমগ্ৰ গহপুৰ মহকুমাৰৰ এটা গৌৰৱ বিশ্বনাথ ডিষ্ট্ৰিক্টৰ গৌৰৱ আৰু বিশ্বনাথ ডিষ্ট্ৰিক্টৰ গহপুৰ মহকুমাৰ কল্যাণপুৰ পঞ্চায়তৰ দীপৰা খেলপথাৰত কলমপুৰ যুৱ মঞ্চৰ উদ্যোগত যি এই মহান কৰ্মটি আমি আজি দিনটোত স্থাপন কৰিব পাৰিছোঁ সঁচাকৈ আমি সমূহ জুবিন অনুৰাগী হিচাপে আমি গৌৰৱান্বিত জুবিন দাই সদায় আমাৰ হিয়াৰ মাজত থাকিব হিয়াৰ আমঠু হাৰ্ট থ্ৰ বিশ্বৰ হামিং কিং আমি সদায় জুবিন দাৰ আদৰ্শ অনুপ্ৰাণিত হ'ম সকলোৱে আমি একেলগে জয় জুবিন দা জয় জুবিন দা জয় জুবিন দা জুবিন দা অমৰ হওক জুবিন দা অমৰ হওক আমি পৰিৱেশ দেখুৱাই গৈছোঁ আৰু আমি কথা পাতিম মহিলাসকল আছে তেখেতসকলৰ লগত কথা পাতিম আইতাও আহিছে কি কয় মইনো কি ক'ম আমি আৰু জুবিনৰ আমি অনুৰাগী বুলিয়ে ভাবোঁ তেওঁ আমাৰ পুত্ৰ তেওঁক আমাৰ ন্যায় লাগে ন্যায় দিলে আমি ভাল পাওঁ সোনকালে ইমানেই মানে 80-90 বছৰীয়া বৃদ্ধাই কিন্তু বিচাৰিছে জুবিনৰ সকলোৱে বিচাৰিছে জুবিনৰ ন্যায় বিচাৰিছে আমি কথা পাতিম তেওঁলোকৰ লগত কথা পাতিম আৰু বহুখিনি সময় আছে যিহেতু প্ৰতিমূৰ্তি ভাগ স্থাপনৰ দিহা কৰিছে মই কথা পাতিলোঁ
কথা পাতিবলৈ চেষ্টা কৰিম আৰু ইয়াৰ যিগৰাকী শিল্পী আছে তেখেতৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম আৰু শিল্পীগৰাকীৰ লগত আৰু শিল্পীগৰাকী কেনেদৰে নিৰ্মাণ কৰিছে কি কৈছে এই বিষয়ে আমি জানিবলৈ চেষ্টা কৰিম কিন্তু যিহেতু তেওঁ বিজি আছে তেওঁ লগত কথা পাতিবলৈ চেষ্টা কৰিম আমি আপোনাৰ হাততে প্ৰাণ পাই উঠিছে বুলি ক'ব লাগিব জুবিন গাৰ্গৰ মৰমৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবি ভাগ প্ৰতিমূৰ্তি হিচাপে স্থাপন কৰিলে নিৰ্মাণ কৰিলে আপুনি কওকচোন এই বিষয়ে তাৰমানে মইতো বহুত সৌভাগ্যৱান যে গহপুৰৰ প্ৰথম মূৰ্তি গহপুৰত বুলিয়ে নহয় জুবিন দাক যে মই বনাব পাৰিলোঁ যিজন আমাৰ অসমৰ সম্পত্তি আমি হেৰুৱাই দিলোঁ সেই হেৰুৱাই দিয়া বস্তু যে আমি আকৌ তাৰমানে বিশেষকৈ ৰাইজৰ আশীৰ্বাদত যেতিয়া মই অলপ হ'লেও যিমান পাৰিছোঁ প্ৰাণ দিব পাৰিছোঁ গতিকে তাতকৈ মই নথৈ আনন্দ মই হেৰুওৱা নাই যিটো অসম চৰকাৰে পৰা নাই জুবিন দাক ন্যায় দিবৰ কাৰণে মোৰ ফালৰ পৰা মই দিয়া যেন লাগিছে আৰু যে বহুত কষ্ট কৰি মই যিদিনাখন জুবিন দা গুৱাহাটীত আপোনাৰ চিতাত দৰা হৈ আছে সেইদিনাখনৰ পৰাই মই জুবিন দাক বনাবলৈ প্ৰস্তুতি চলাই আছোঁ আজিৰ তাৰিখতে ইমান ৰাইজে ডিপৰাবাসীৰ ৰাইজে যে আঁকোৱালি লৈছে তাতকৈ সৌভাগ্যৱান আৰু মই নাই আৰু জুবিন দাৰ যে মানে ন্যায় পাইছে অলপ হ'লেও মোক লাগিছে আমি আপোনাক খৰচৰ কথা নুসুধো মৰমৰ শিল্পী জুবিন গাৰ্গৰ লগত খৰচৰ তুলনা নহয় তথাপিও আপুনি কেনেধৰণে নিৰ্মাণ কৰিলে কি কি সামগ্ৰীয়ে নিৰ্মাণ কৰিলে তাৰমানে মই অকল কংক্ৰিটে বনাওঁ বস্তুভাগ মই আগৰ পৰাই মৃত শিল্পৰ লগত জড়িত আছিলোঁ তাৰপিছত মই লাহে লাহে কংক্ৰিটে বনাবলৈ ল'লোঁ আৰু এই ভাগ সম্পূৰ্ণ কংক্ৰিটে বনোৱা হৈছে চিমেণ্ট বালি দি ইটা দি পেলাই বনোৱা হৈছে হয় অঁ আৰু ইয়াত আপোনাৰ কেনেধৰণৰ আকৃতিটো কেনেধৰণৰ দিছে আপুনি কি ক'লে আকৃতিটো কেনেধৰণৰ দিবলৈ আকৃতিটো মানে মই তেওঁ জাষ্ট ষ্টেজত উঠি গান এটা গাই আছে যিটো আমি জুবিন দা বুলি ক'লে আমাৰ মনলৈ আহে সেইটো আকৃতি অকণ দিবলৈ বিচাৰিছোঁ হয়তো যিমান পাৰোঁ মই দিছোঁ এতিয়া ৰাইজেহে গম পাব যে কিমান হৈছে নহৈছে আৰু কিমান সময়ৰ প্ৰয়োজন হ'ল সময় এটা থাকে কিমান সময়ৰ প্ৰয়োজন মোৰ একদম পূৰা 1 মাহ দিন লাগিছে মোৰ পূৰা যিদিনাখন জুবিন দা ছিংগাপুৰৰ পৰা হেৰি আছিলে তেতিয়া আমাৰ ডিপৰাবাসী ৰাইজ গৈছিলে যে এনেকৈ বনাবই লাগিব আৰু সেইদিনাৰ পৰা আজিলৈকে প্ৰায় এমাহ সম্পূৰ্ণ 30 দিন মোৰ সময় লৈছে কিছুদিনৰ আগতে স্থাপন কৰাৰ কথা আছিলে কিবা কাৰিকৰী বিজুতিৰ বাবে ৰখি গৈছিল বুলি কৈছিল হয় কাৰিকৰী বিজুতি মানে আমাৰ ডিপৰাবাসী ৰাইজৰ মতে এনেকুৱাই আছিলে যে ৰাতি এদিন আমাৰ ঘৰত গৈ পেলালৈকে যে এইটো তুমি যিদিনাখন জুবিন দাৰ দহা কাজ হ'ব সেইদিনাখনে প্ৰতিষ্ঠা কৰাৰ কথা আছিলে কিন্তু মই তেতিয়া নেৰানেবাৰকৈ লাগিছিলোঁ কিন্তু অকণমান ৰাজনীতি নহয় মানে সমাজৰ এটা নিয়ম থাকিব কিছুমান হেৰি আহিলে আপোনাৰ বিপদ আহিলে গতিকে সেইটো পৰা নগ'ল আৰু গতিকে আমি পৰিৱেশটো দেখুৱাইছোঁ ধন্যবাদ জনাইছোঁ আপোনাক আমি পৰিৱেশটো দেখুৱাইছোঁ এয়া চাওক অকণমান যদি দেখুৱাব পাৰিলে সুবিধা হ'ব আমি পৰিৱেশটো দেখুৱাইছোঁ এনেধৰণে আচলতে ইয়াত চিমেণ্ট দি পেলাই প্ৰতিমূৰ্তি ভাগ স্থাপন কৰা হৈছে ৰং আৰু ইতিমধ্যে প্ৰতিমূৰ্তি ভাগ স্থাপন কৰা প্ৰায় সম্পূৰ্ণ হোৱাৰ পথত বুলি ক'ব লাগিব আৰু শিল্পীগৰাকীয়েও আচলতে আমাৰ আগত মন্তব্য দাঙি ধৰিলে গহপুৰ হেডলাইন্সৰ দৰ্শকসকলৰ আগত মন্তব্য দাঙি ধৰিলে কেনেধৰণে আচলতে প্ৰতিমূৰ্তি ভাগ স্থাপন কৰা হৈছে আৰু আমি তাৰ পৰিৱেশটো দেখুৱাই গৈছোঁ এয়া হৈছে মৰমৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি স্থাপন কৰাৰ স্থানৰ আমি দৃশ্য দেখুৱাইছোঁ কেউদিশে কেৱল মানুহ আৰু মানুহৰ মাজত থকা মানুহৰ বাবে সৃষ্টি হোৱা এজন শিল্পীৰ বাবে কেউদিশে কেৱল মানুহ তাৰেই প্ৰমাণ কৰি থৈ গৈছে জুবিন গাৰ্গে কিয়নো তেওঁৰ মৃত্যুৰ পিছত তেওঁৰ সমাধিস্থলী তেওঁ মৃত্যুৰ পিছৰ পৰা প্ৰতিটো স্থানতে তেওঁ সমাধিস্থলীতে হওক তেওঁ শেষ শয়নত থকা সময়তে হওক কেৱল মানুহৰ মাজত থাকি গ'ল এই জুবিন গাৰ্গ আৰু আজিও তাৰ কিন্তু ব্যতিক্ৰম নহ'ল আজি গহপুৰ আমি দৃশ্য দেখুৱাইছোঁ অসমৰ প্ৰান্তে প্ৰান্তে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে প্ৰতিখন দেশৰ প্ৰান্তে প্ৰান্তে আচলতে জুবিনৰ অসমীয়াৰ হিয়াৰ আমঠুগৰাকী স্থান লাভ কৰি আহিছে আমি তাৰ পৰিৱেশটো দেখুৱাই থৈ গৈছোঁ আমি কথা পাতিম মহিলাসকল আছে তেখেতসকলৰ লগত কথা পাতিম আৰু তেখেতসকলৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম আপুনি যিহেতু আহিছে আমি জানো যে আপুনি পূৰ্বতে বহুখিনি জুবিন গাৰ্গৰ আপুনি অনুৰাগীটো সকলোৱে অনুৰাগী আপুনি কিন্তু বৰ ভাল পাইছিল তেখেতক কি কয় মানে সঁচাৰ্থত ক'ব গ'লে এই মহান শিল্পীগৰাকী অকল শিল্পী নাছিল তেখেত আচলতে আমি নজনাকৈ তেখেত এজন অৱতাৰী পুৰুষ আছিল বুলি মই ভাবোঁ কাৰণ এইটোৱেই বহু মানুহৰ মৃত্যু ঘটিছে
কিন্তু তেওঁৰ মৃত্যুত এটা কিন্তু বিপ্লৱ হৈছে, তেওঁৰ মৃত্যুত এটা জাগৰণ হৈছে, তেওঁৰ মৃত্যুত এটা মানে এটা কি বুলি কয় এটা অভূতপূৰ্ব পৰিৱেশ সৃষ্টি হৈছে। এটা সময়ত মানুহে মৰিশালীলৈ যাবলৈ ভয় কৰে, কিন্তু সেই মৰিশালীত আজি তেখেতৰ শ্মশানত গৈ মানুহে বন্তি প্ৰজ্বলন কৰিছে। ইয়ে দিনে ৰাতি আচলতে তাত হৈছে। গতিকে মই ভাবোঁ তেখেত আচলতে কিমান মানুহে ভাল পালে এগৰাকী ব্যক্তিক তেনেকৈ সন্মান দিব পাৰে। আৰু আমি ভাবোঁ অসমৰ ৰাইজৰ লগত আমি একমত, তেখেতৰ যাতে ন্যায় অতি সোনকালে আমাক লাগে। তেওঁৰ মৃত্যুৰ ৰহস্য আমি জানিব লাগিব। যি কাৰণতে মৃত্যু নহওক কিয় দোষীয়ে উচিত শাস্তি পাব লাগিব। যদি কোনোবা দোষী হয়, আমাৰ ন্যায়পালিকাৰ প্ৰতি আমাৰ সদ্ভাৱনা আছে, চৰকাৰৰ প্ৰতি আমাৰ আস্থা আছে। আমি ভাবিছোঁ অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰীগৰাকীৰ নেতৃত্বতেই ইয়াৰ সুবিচাৰ হৈ যাতে দোষীয়ে সম্পূৰ্ণৰূপে শাস্তি পায়। ধন্যবাদ। আমি কথা পাতিম আৰু ইয়াৰ পৰিৱেশসমূহ আমি দেখুৱাই যাম। যিহেতু ইয়াত মৰমৰ শিল্পী ৰবি শৰ্মা আহি উপস্থিত হৈছে। তেখেতে কিছু সময়ৰ পিছতে মূৰ্তিভাগ উন্মোচন কৰিব। আমি তেওঁলোকৰ লগত আমি কথা পাতিবলৈ চেষ্টা কৰিম আৰু তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম আৰু সমগ্ৰ পৰিৱেশটো জানিবলৈ চেষ্টা কৰিম। আৰু এই বিষয়ে আমি গহপুৰ হেডলাইন্সৰ দৰ্শকসকলৰ প্ৰতিটো পলৰ খবৰ আমি দি যাম আৰু তেখেতসকলৰ লগত কথা পাতিবলৈ আমি চেষ্টা কৰি যাম। আমি পৰিৱেশটো দেখুৱাই গৈছোঁ। এয়া হৈছে গহপুৰৰ দীপৰাৰ পৰিৱেশ আৰু দীপৰাত কেউদিশে কেৱল মানুহ আৰু আজি পুৱাৰে পৰা আচলতে অপেক্ষাৰত অৱস্থাত আছিলে। আৰু কিছু সময় পূৰ্বে গহপুৰৰ চেঙাই গাঁৱৰ পৰা নিৰ্মাণ কৰি চিমেণ্টৰ প্ৰতিমূৰ্তিভাগ আনি স্থাপন কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিলে। আমি কথা পাতিম আৰু তেখেতৰ লগত কথা পাতিম, তেখেতসকলৰ বিষয়ে আমি জানিবলৈ চেষ্টা কৰিম আৰু এই বিষয়ে কি কয় আমি জানিবলৈ চেষ্টা কৰিম। আমি পৰিৱেশটো দেখুৱাই গৈছোঁ। প্ৰকৃতিপ্ৰেমী বকুল গগৈ আছে। আমি আপোনাৰ পৰা জানিব বিচাৰিম, দুটা নাহৰৰ পুলি লৈ আহি উপস্থিত হ'ল আমাৰ মৰমৰ শিল্পী জুবিনদাৰ অতি প্ৰিয় গছজোপা আছিল নাহৰ। কি কয়? জুবিনদা মোৰ বহুত আপোন আছিলে আৰু জুবিনদা যেতিয়া 17 চনত আমাৰ গছ বিহু মেলাৰ সামৰণি অনুষ্ঠান কলাক্ষেত্ৰ আছিল, তেতিয়া জুবিনদাক 5 জুনৰ দিনাখন জুবিনদাক মাতিছিলোঁ নাহৰ ৰুবলৈ। আৰু সেইদিনাখনে দিব্য পুষ্পবনত আমি তেওঁ ৰুলে নাহৰ, মই ৰুলোঁ বকুল। আৰু সেইদিনাখন ভূপেন হাজৰিকা মিউজিয়ামৰ আগফালে ভূপেন্দ্ৰ ৰোৱা গছজোপা তেওঁ বৰ আপোন বোলা হৈ চাই আছিলে। মই তেতিয়া জুবিনদাৰ পিঠিত হাত দি কৈছোঁ, জুবিনদা এইজোপা যিধৰণে ভূপেন্দ্ৰই লগোৱা, তেওঁক সন্মান দি আমি ভূপেন্দ্ৰ বৃক্ষ কৈছে, আপোনাৰ নামত নাহৰজোপা থাকিব জুবিন বৃক্ষ হিচাপে। আৰু আমি আপোনাৰ জন্মদিনত আমি গছ লগাম। তাৰপাছতে 17 চনৰ তেওঁৰ জন্মদিনত 18 নৱেম্বৰৰ দিনা তেওঁৰ জন্মদিনত তেওঁক দতুৱাই মই দিব্য পুষ্পবনত নাহৰ গছ ৰুৱাইছিলোঁ আৰু মই এজোপা বকুল গছ ৰুৱাইছিলোঁ। আৰু তেতিয়া জুবিনদাই মোক সাৱটি ধৰি কৈছিলে, তুমি বকুল মই নাহৰ, আমি দুটা সদায় একেলগে থাকিম, প্ৰকৃতিৰ হৈ কাম কৰিম। আৰু সেয়া আমাৰ কামৰ নাহৰ ৰোৱাৰ প্ৰস্তুতি। আৰু জুবিনদাক মই এটা কথা, জুবিনদা নাহৰজোপা জুবিন বৃক্ষ হিচাপে দিম, কিন্তু ভূপেন্দ্ৰ বৃক্ষ বুলি চন্দনজোপা দিওঁতে বহু সময়ত মই সমালোচনাৰ সন্মুখীন হৈছিলোঁ। তো সেইকাৰণে আপুনি যেতিয়া ষ্টেজত উঠিব তেতিয়া আপুনি নাহৰজোপাৰ ৰুবলৈ মানুহক আহ্বান জনাব। আৰু পাছত মই নাহৰজোপাক জুবিন বৃক্ষ হিচাপে আমি আনুষ্ঠানিকতা কৰাৰ পাছত বাকীখিনি মই আগবঢ়াই লৈ যাম। তো সেইমতে মই জুবিনদাক মই কৈছিলোঁ। আৰু জুবিনদাই প্ৰতিটো ষ্টেজত নাহৰ ৰোগ, মোক যদি ভাল পায় নাহৰ ৰোগ, সেই কথা জুবিনদা ফেচ ক্লাবক কৈছিলোঁ, জুবিনদাই ফেন ক্লাবক জনাইছিলে, মই যাক য'ত পাইছিলোঁ কৈছিলোঁ। ঠিক সেইধৰণে আমাৰ এই যাত্ৰা অব্যাহত আছিলে। তাৰপিছতে কি কয়, তেওঁৰ জন্মদিনত আমি এজোপা চন্দনো ৰুইছিলোঁ। আৰু তাৰে
এটা ডাল তেওঁৰ আদ্যৰ শ্ৰাদ্ধৰ দিনাখন দিছিলোঁ আৰু আনুষ্ঠানিকতা কৰিবলৈ গহপুৰ আমাৰ গছ বিহু বাকৰিলৈ তেওঁ অহা কথা আছিলে আৰু তেওঁ ৰখোতে 17 চনৰ পৰা গছ গৈ 25 ফুট ওখ হ'ল নাহৰ আৰু সেয়া নাহৰ তাৰে সেয়া জুবিন বৃক্ষ আমি পুৰখী দিনাখন যিখন জুবিনদাৰ নামত যিখন উদ্ভিদ উদ্যান ইনগ্ৰেশ্যন কৰা হ'ল তাত আমি আনুষ্ঠানিকভাৱে ৰুইছোঁ আৰু সমাধিৰ ক্ষেত্ৰৰ কাষত বাকীখিনি 100 জোপা নাহৰ ৰাখি থোৱা হৈছিলে আৰু সেইখন ইনগ্ৰেশ্যন কৰিবলৈ তেওঁ অহা কথা আছিলে আৰু মোৰ সকলো অসমবাসীলৈ এটাই আহ্বান যেতিয়া আমি নাহৰজোপা জুবিনদাৰ নামৰ ৰুম জুবিন বৃক্ষ হিচাপে যাতে ৰুম সেয়ে মোৰ সকলোলৈকে আহ্বান আৰু জুবিন বৃক্ষ ৰুই জুবিনদাৰ আদৰ্শ আৰু জুবিনদাৰ সৃষ্টি জুবিনদাৰ স্নেহক আমি সদায় আমাৰ মাজত আমি জীয়াই ৰাখিম সেয়ে আহ্বান আৰু মই অসম চৰকাৰলৈ মাননীয় মুখ্যমন্ত্ৰীলৈ অনুৰোধ জনাইছোঁ বৰ্তমান যিমানখিনি জেগা উচ্ছেদ কৰিছে বেদখলমুক্ত কৰিছে সেই হাবিখিনি জুবিনদাৰ নামত জুবিনৰ হাবি নামে এইটো কৰক কাৰণ জুবিনদাৰে মই কথা পাতিছিলোঁ হাবি পতাৰ কথা আৰু জুবিনদাই সেইকাৰণে কয় মই জংঘলত থাকিম 5 বছৰ দিন কৈ আছিলে যিটো কথা তো এই হাবি পতাৰ কথা আছিলে তো জুবিনদাই কৈছে তইতো ক'ৰবাত কাম কৰি আছ সেই জেগাত আমি গছ লগাম ফেন ক্লাবৰ ল'ৰা আৰু তই পুলিখিনি এৰেঞ্জ কৰ মই এটা ঘৰ বনাম মাজে মাজে গৈ থাকিম আৰু হাবিখনৰ নাম দিম কি দিম জানো মই বোলো কি দিব জুবিন বকুলৰ হাবি মই বোলো নাই মোৰ নামটো দিব নালাগে আপোনাৰটোৱে দিব তাৰপৰা জুবিনদাই কৈছে নাই নহয় এইটো দিব লাগিব কাৰণ কি এইটো দৰকাৰ আছে প্ৰতি জিলাই এখন হওক আৰু মই হিমন্ত দাক কৈ দিম তই হিমন্ত দাৰ লগত এদিন গৈ কথা পাতিবি আৰু মই মাননীয় মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছোঁ উচ্ছেদ হোৱা জেগাবিলাকত যাতে জুবিনৰ নামত জুবিনৰ হাবি বুলি আমি এইটো কৰিব লাগে তো মই সেয়া আহ্বান জনাইছোঁ শেষত আৰু আজি দুজোপা জুবিন বৃক্ষ লৈ আহিছোঁ আৰু জুবিনদাৰ মূৰ্তিৰ কাষত আমি সকলোৱে ৰুম সেয়ে আমি পৰিৱেশ ভাগ দেখুৱাই গৈছোঁ ইয়াত আচলতে বহু সংখ্যক লোক আহি উপস্থিত হৈছে বহু কেইগৰাকী জুবিন অনুৰাগীৰ লগত আমি কথা পাতিলোঁ এতিয়াও জুবিনদাৰ প্ৰতিমূৰ্তি ভাগ ইয়াত ইতিমধ্যে স্থাপন কৰা হৈছে কিন্তু উন্মোচন কৰা হোৱা নাই যিহেতু শিল্পী ৰবি শৰ্মাৰ দ্বাৰা প্ৰতিমূৰ্তি ভাগ উন্মোচন কৰা হ'ব আৰু তাৰ আমি পৰিৱেশ দেখুৱাই গৈছোঁ আৰু এনেদৰে আচলতে আৰক্ষী আহি উপস্থিত হৈছে তেওঁলোকে পুৱাৰে পৰা ইয়াত আহি উপস্থিত হৈছে যিহেতু আৰক্ষী লোকসকলে তেওঁলোকৰ যি কৰ্তব্য আছে সেইসমূহ পালন কৰি গৈছে আমি তাৰ পৰিৱেশটো দেখুৱাই গৈছোঁ আৰু এয়া গহপুৰৰ দীপৰাৰ আমি দৃশ্য দেখুৱাইছোঁ দীপৰাটো এনেধৰণৰ পৰিৱেশে বিৰাজ কৰিছে বুলি ক'ব লাগিব আৰু যিহেতু গহপুৰৰ দীপৰাত ইতিমধ্যে ইয়াত আদ্য শ্ৰাদ্ধ আয়োজন কৰা হৈছিলে তেওঁৰ যি চিতাভস্ম আছিলে সেয়া স্থাপন কৰা হৈছিল আৰু তৃতীয়টো কাৰ্যসূচী হিচাপে আচলতে প্ৰতিমূৰ্তি ভাগ আজি স্থাপন কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে আমি এনেদৰে আচলতে ক'ব লাগিব যে মৰমৰ শিল্পীগৰাকীৰ প্ৰতিমূৰ্তি ভাগ স্থাপনৰ ক্ষেত্ৰত দীপৰাৰ যিসকল যুৱকসকলে যি আগভাগ ল'লে সেইটো শলাগ ল'বলগীয়া এক বিষয় বুলি ক'ব লাগিব আৰু যিহেতু বিশ্বনাথ জিলাৰ ভিতৰতে পোনপ্ৰথমবাৰৰ বাবে খুব কম সময়ৰ ভিতৰতে এনেধৰণে আচলতে প্ৰতিমূৰ্তি স্থাপন কৰা হৈছে আৰু মৰমৰ শিল্পীগৰাকী তাৰ আমি পৰিৱেশটো দেখুৱাই গৈছোঁ আৰু যিহেতু এনেধৰণে আচলতে গহপুৰৰ আচলতে প্ৰান্তে বা আৰু অসমৰ প্ৰান্তে দেশৰ প্ৰান্তে বিদেশতো আচলতে জুবিনদাৰ প্ৰতিমূৰ্তি স্থাপন ইতিমধ্যে যা চলাইছে আমি তাৰ পৰিৱেশটো আমি দেখুৱাই গৈছোঁ আমি ইতিমধ্যে ঘোষণা করেছি বৃক্ষরোপণের বাবে জমিদার প্রিয়গঞ্জ নাহর রূপান্তরী প্রধানদের স্মৃতি অনন্ত কালনাই আমার কৃতার্থ করিবার বাবে আমি আমন্ত্রণ জানাইছিলাম বিশ্ববন্দিত পদ্মশ্রী সম্মানে বিভূষিত অরণ্য মানব ঈশ্বরের অন্য এক রূপ সৃষ্টিকর্তা দাদা পাই নেব আমার মধ্যে আছে আমি তেখেতৰ বৃক্ষৰোপণৰ বাবে আমন্ত্ৰণ জনাম কেৱলমাত্ৰ আমি আপোনালোকক বৃক্ষৰোপণ আমি তেখেতক জানো তেখেতক চিনি পাওঁ তেখেতে অপেক্ষাটো স্বীকাৰ কৰি সুদূৰ দুবিয়াৰ পৰা 15 ফুট 12 ফুট ওখ এজোপা নাহৰ গছ তেওঁ স্মৃতিত লৈ আহিছে এই প্ৰতিমূৰ্তিৰ কাষত ৰোপণ কৰিবৰ বাবে তেখেতৰ এই আন্তৰিকতা দেখি
তেখেতৰে মহানগৰীকো আমি অভিভূত হৈছোঁ। আমি পৰিৱেশ ভাগ দেখুৱাই গৈছোঁ। এক কথাত ক'বলৈ গ'লে পুৱাৰে পৰা অপেক্ষাৰত অৱস্থাত আছিল মহিলাসকল, পুৰুষ মহিলা শিশুসকলৰ পৰা ধৰি সকলোখিনি এটা আহি উপস্থিত হৈছিল প্ৰতিমূৰ্তি ভাগৰ চাৰিওকাষে কেৱল মানুহ আৰু কেৱল মানুহ সুধাকণ্ঠৰ প্ৰতিমূৰ্তি ভাগ আছে, লগতে জুবিন দাৰ প্ৰতিমূৰ্তি ভাগ দুয়োগৰাকীকে ওচৰা ওচৰিকৈ ৰখা হৈছে আৰু তাৰ আমি পৰিৱেশটো আমি তাৰ দেখুৱাই গৈছোঁ। আৰু এনেধৰণে আচলতে পৰিৱেশে পুৱাৰ পৰা হৈ আছে। আৰু যিহেতু গহপুৰৰ চেঙাই গাঁৱতে প্ৰতিমূৰ্তি ভাগ স্থাপন কৰা হৈছিল, তাৰ পৰা তেওঁ শোভাযাত্ৰা কৰি লৈ অহা হৈছিল। তাৰপিছত আহি দ্বীপৰাৰ যি পথৰ কাষত থকা সমাধিস্থলীত তেওঁ প্ৰতিমূৰ্তি ভাগ বেদীত স্থাপন কৰা হ'ল, তাৰ আমি পৰিৱেশ দেখুৱাইছোঁ। পুনৰবাৰ কৈছোঁ যে হাতত গীটাৰ লৈ এটা গান গোৱাৰ দৃশ্য আচলতে ইয়াত অংকন প্ৰতিমূৰ্তি হিচাপে স্থাপন কৰা হৈছে। মাইক্ৰফোন সন্মুখত হাতত গীটাৰ লৈ গান গাই থকা এক পৰিৱেশ ইয়াত ৰখা হৈছে। আমি তাৰ পৰিৱেশটো দেখুৱাই গৈছোঁ আৰু এনেধৰণে সমগ্ৰ পৰিৱেশটো আমি দেখুৱাই গৈছোঁ। যিহেতু গহপুৰ হেডলাইন্সে প্ৰথমৰ পৰাই দেখুৱাই গৈছে কেনেধৰণে অনা হৈছিল, তাৰপিছত কেনেধৰণে স্থাপন কৰা হৈছিল, এই বিষয়ে আমি প্ৰথমৰ পৰাই আমি দেখুৱাই আহিছোঁ। আৰু প্ৰথমৰ পৰাই আচলতে কেনেধৰণে ৰাইজৰ উৰুলিধ্বনিৰ মাজেৰে উৰুলিধ্বনিৰ মাজত আচলতে বেদী স্থাপন কৰা হৈছিল, গাড়ীৰ পৰা কেনেধৰণে নমোৱা হৈছিল, সকলোখিনি আমি দেখুৱাই গৈছোঁ। আমি সকলোকে শ্ৰদ্ধা জনাইছোঁ। আমি পূৰ্বে ঘোষণা কৰিছিলোঁ প্ৰায় পুৱা 9 বজাৰ পৰা ইয়ালৈ লোক সমাগম হৈছিল। গহপুৰৰ বিভিন্ন স্থানৰ পৰা সমাগম হৈছিল। 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ত্ৰিপুৰাৰ এই ঐতিহাসিক স্থানলৈ প্ৰায় 6 কিলোমিটাৰ পথ, আৰু সেই 6 কিলোমিটাৰ পথ কিন্তু বহু লোক আহিছিল। গহপুৰৰ বিভিন্ন স্থানৰ পৰা লোকসকল আহিছিল। আৰু এয়া হৈছে ঐতিহাসিক স্থান, কিয়নো এয়া মা কল্যাণী দেৱালয় আছে। শক্তিপীঠ মা কল্যাণী দেৱালয়ৰ কাষতে স্থাপন কৰা হৈছে জুবিন দাৰ প্ৰতিমূৰ্তি ভাগ, আৰু আমি দেখুৱাইছোঁ। আৰু এনেদৰে আমি দেখুৱাম যে প্ৰকৃতিপ্ৰেমী বকুল গগৈ অনা যি নাহৰৰ পুলি দুটা ইয়াত আচলতে স্থাপন কৰা হ'ব। নাহৰৰ পুলি দুটা স্থাপনা আমি দৃশ্য দেখুৱাই গৈছোঁ। আছে ই ল'ব তেখেতে কঢ়িয়াই লৈ অহা এই জুবিন বৃক্ষ ৰোপণ কৰিব। আমি পূৰ্বতে ঘোষণা কৰা আমাৰ সকলোৰে শ্ৰদ্ধাৰ প্ৰথমবাৰৰ বাবে আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি আমাৰ মাজলৈ অহা শ্ৰী সন্মানেৰে ভূষিত বিশ্ববন্দিত আমি সৃষ্টিকৰ্তা বুলি ক'বলৈ ভাল পাম। তেখেতৰ অত্যন্ত শ্ৰমেৰে অৰণ্যগ্ৰহী মানৱৰ যত্নৰ সৃষ্টি কৰিছে যিজন মানুহে সেইগৰাকী যাদৱ পায়েংদেৱক আজি আমি আমাৰ মাজত লগ পাই সঁচাকৈ আমি অভিভূত হৈছোঁ। তেখেতৰ দীক্ষাও কামনা কৰিছোঁ, তেখেতৰ অৰণ্য জীৱনৰ অন্তৰটো আমি কামনা কৰিছোঁ। সদায় তেখেত পদ্মযোগী হিচাপত আমাক উশাহ প্ৰদান কৰিছে। সৃষ্টিকৰ্তা এনেধৰণে বৃক্ষ মানৱ ৰূপে পৰিচিত যাদৱ পায়েংদেৱে আচলতে জুবিন বৃক্ষ নাহৰ পুলিটো ৰোপণ কৰিলে। জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিৰ সন্মুখৰ ভাগত ৰোপণ কৰা হৈছে। দুটাকৈ নাহৰ পুলি ৰোপণ কৰা হ'ব। আৰু এই নাহৰ পুলিভাগ লৈ আহিছিলে বকুল গগৈ, আচলতে প্ৰকৃতিপ্ৰেমী বকুল গগৈয়ে আচলতে এনেধৰণে নাহৰ পুলি লৈ আহিছিল আৰু ৰোপণ কৰিব আহিছিল। আমি সম্পূৰ্ণ পৰিৱেশ দেখুৱাইছোঁ। 17 চনতে নাহৰ ৰুৱাইছিলোঁ আৰু এই গছজোপা
জুবিন বৃক্ষ হিচাপে সন্মান দিবলৈ মোৰ টাফিং হৈছিলে মেডিটেশ্যনত সেইকাৰণে ৰুৱাইছিলোঁ আৰু সেইদিনাখন এজোপা চন্দন ৰুৱাইছিলোঁ তেওঁ চন্দন ৰুইছিলে তেওঁ মোক কৈছে যে চন্দনজোপা ভূপেন দাৰ নামত ৰখা মই কেলে ৰুম বকুল মই এজোপা নুৰুম মই নাহৰি ৰুম মই বোলো নহয় চন্দন ৰুব লাগিব সময়ত কামত লাগিব আৰু সেই গছজোপা কামত লাগিলে নেক্সট 18 চনত জুবিন দাই মই আমাৰ দুইটাই কলাক্ষেত্ৰত আমাৰ 10 বিঘা মেলা সেইটো যাদৱ দাও আহিছে আৰু যাদৱ দা জুবিন দা মই আমি কেইটামান 10 বিহু পাতিছো আৰু এইটোও ক'ব লাগিব যাদৱ দা ভাবিল এজনে 10 বিহু পাতি জুবিন দাৰ আমাৰ নামত পইচাও তুলিছিলে তেওঁ মুনমুনীয়া পুলিচক লাগে এৰেষ্টটো হৈছে অনিল গাডকাৰী সেইটোও ক'বলৈ আমি একেলগে কাম কৰিছিলোঁ যাদৱ পায়েং ডাঙৰীয়া মই আৰু জুবিন দা 10 বিহু কৰিছিলোঁ আৰু জুবিন দাক আমাৰ গহপুৰৰ জুবিয়াৰ আমাৰ বনালী 10 বিহু বাকৰিত জুবিন বৃক্ষৰ সন্মান আনুষ্ঠানিকে দিবৰ কাৰণে 18 চনৰ পৰা মাতি থকা হৈছিল স্কুটাৰ নহা তিনিজোপা ধৰি আহিছোঁ আৰু বাকী পৰহি দিনাখন আমি যিকেইজোপা ৰুলো আপোনালোকে হয়তো দেখিছে সেয়া 15 পৰা 25 ফুটৰ পুলি 30 জোপা আমি ৰুইছোঁ বুৰৈ চাপৰি যিটো বোটানিকেল গাৰ্ডেন জুবিন দাৰ নামত জুবিন দাৰ মেমৰিয়েল বোটানিকেল গাৰ্ডেন হিচাপে ইনগ্ৰেশ্যন কৰা হৈছে আৰু মই অসমবাসীক এটাই আহ্বান জনাম যে যিমানকে আমি নাহৰ হৈছোঁ সকলো যাতে জুবিন বৃক্ষ হওক এই আনুষ্ঠানিকতাটো থাকি গ'ল এইটো মোৰ বৰ দুখ আৰু জুবিন দাৰ লগত বহুত আছে অলৰেডি আমাৰ পোষ্টত আছে গৰিমাবোৰ আহিব গৰিমাবোৰে গোটেই কথা জানে গৰিমাবোৰে নিজে যিদিনাখন ক'ব এক ঐতিহাসিক কথা হ'ব বুলি মই ভাবোঁ আৰু জুবিন দাৰ আদৰ্শ জুবিন দাৰ কৰ্ম জুবিন দাৰ যি মানুহক ভাল পোৱা তেনে মই প্ৰেম পোৱা জুবিন দাৰ পোৱাৰ দৰে জুবিন দাৰ যি ভাল পোৱা সেয়া আমি প্ৰত্যেকে আমাৰ নিজৰ ঘৰৰ নিজৰ অনুষ্ঠানৰ নিজৰ গাঁৱৰ নিজৰ অঞ্চলত জুবিন বৃক্ষ ৰুই আমি যাতে জীয়াই ৰাখোঁ নাহৰজোপাক জুবিন বৃক্ষ হিচাপে ৰুওঁ এই মই সকলোৰে প্ৰতি আহ্বান আৰু সদৌ যি অনুষ্ঠান কৰিলে উদ্যোক্তা মোক যি মাতি আনিলে আজি গৰিমাবোৰে মোক মাতিছিলে সমাধি ক্ষেত্ৰলৈ কিন্তু এওঁ মোক ক'লে যে নাই ইয়াত আহিব লাগিব আৰু আপুনি জুবিন বৃক্ষ ৰুব লাগিব আৰু মই সেইকাৰণে গুৱাহাটীত নগৈ ইয়াতে আহিলোঁ আৰু ত্ৰিপুৰা যুৱ সংঘলৈ মই একদম কোটি কোটি প্ৰণাম জনাইছোঁ কিয়নো গহপুৰৰ ভিতৰত প্ৰথম জুবিন দাৰ মূৰ্তি হৈছে চবেই এটা জোৰদাৰ আঁচনি দিয়ক ধন্যবাদ সকলোকে যাদৱ পাইক ডাঙৰীয়ালৈকে মই আগবঢ়াই দিছোঁ ধন্যবাদ আমি বিক্ৰমানক বকুল গগৈদেৱ সমন্বয়তে আমাৰ অতিকৈ শ্ৰদ্ধাৰ বিদ্যেশ্বৰ হাজৰিকাদেৱ সম্পূৰ্ণ আগৰৱালাদেৱ লগতে আমাক বৃক্ষৰোপণৰ সহযোগ কৰা সকলোকে আমি ধন্যবাদ জনাইছোঁ আৰু যদি আপুনি ৰোপণ হ'ব তাৰপিছতে আমি এই অনুষ্ঠানৰ পৰিসমাপ্তি ঘোষণা কৰিম বকুল মই নাহৰ য'ত বকুল তাতেই নাহৰ সেইকাৰণে মই নাহৰ গহপুৰ কবিতাৰ 500 বকুল 500 নাহৰ আপোনালোকে আহোঁতে জুবিন দা জুবিন বৃক্ষ জুবিন বৃক্ষ বৃক্ষৰোপণ অনুষ্ঠানৰ পৰিসমাপ্তিৰ পিছতেই আমি আমাৰ প্ৰাণৰ শিল্পীগৰাকীৰ প্ৰতিমূৰ্তি উন্মোচন কৰিম আমি উন্মোচনৰ বাবে আমন্ত্ৰণ জনাইছোঁ
অসমীয়া কথাছবি জগত তথা মঞ্চ জগতৰ দুৰ্দান্ত অভিনেতা ৰবি শৰ্মাদেৱ আমাৰ মাজত আহি উপস্থিত হৈছে। বৃক্ষমানৱ জয়জয়তে নিবৰাবাসী ৰাইজৰ হৈ তেখেতলৈ আদৰণি জনাইছো, অভিনন্দন জনাইছো। আৰু আমাৰ আয়োজক সমিতি যেহেতু আপুনি আহিছে বহুত দূৰৰ পৰা আহিলে আজি জুবিনদাৰ প্ৰতিমূৰ্তি স্থাপনা অনুষ্ঠান কি কৰে? জুবিন প্ৰতিষ্ঠা আপোনালোকে দুপৰীয়া সকলো ৰাইজলৈ ধন্যবাদ জনাইছোঁ। বিশেষকৈ দেশ আৰু জাতীয় প্ৰেম ক'ত আছিল? জুবিন অকল অসমৰ বুলি নহয়, জাতীয় চেতনা আছে আৰু ভাৰতবৰ্ষৰ বুলি নহয়, পৃথিৱীক লাষ্টত সমগ্ৰ বিশ্ব এটাইতকৈ ভাল গানটো গাই পেলাই তেওঁৰ মৃত্যু হৈছে। এই কথাবিলাক জুবিন অকল ভাৰতৰ 140 কোটি মানুহৰ নহয়, অসমৰ 3 কোটি 35 লাখ মানুহৰ নহয়, পৃথিৱীৰ 800 কোটি মানুহৰ প্ৰেৰণা। সেইকাৰণে তেওঁক জীয়াই ৰাখিবলৈ হ'লে নতুন প্ৰজন্মই কি কৰিব লাগিব? জুবিনৰ গান শুনিবলৈ তেওঁৰ নামত থকা এখন ফৰেষ্ট বনাই দিয়ক। প্ৰতিটো জিলাত জুবিনৰ নামত এখন ফৰেষ্ট ব্লক। জুবিন যেতিয়া তাত গছবোৰ হ'ব, হালি জালি থাকিব গছবোৰ, যিসকল গায়কক অক্সিজেন দিব তেওঁলোকৰ যুঁজ পাব, তেতিয়া জুবিন মৰিও অমৰ হ'ব। সেইকাৰণে জুবিনৰ ন্যায় লাগে। আপোনাক মানে ক'লো ধন্যবাদ জনাইছোঁ আপোনালোকলৈ। সেই কথাবিলাক চিন্তা কৰি পেলাই সকলোৱে এইটো কামটো কৰিব লাগিব। আমি পৰিৱেশটো দেখুৱাইছোঁ, প্ৰত্যেকেই বিচাৰিছে ন্যায়, সকলো শ্ৰেণীৰ লোকেই ন্যায় বিচাৰিছে, জুবিনদাৰ ন্যায়। আচলতে জুবিনদাৰ সকলোৰ মাজত সকলো হিয়াৰ আপোন আছিল, সকলো হিয়াৰ আমঠু আছিল আৰু সেই শিল্পীগৰাকী ন্যায় বিচাৰিছে আৰু সেই ন্যায়ৰ বাবে ইতিমধ্যে অসম চৰকাৰেও ব্যৱস্থা গ্ৰহণ কৰিছে বুলি ক'ব লাগিব আৰু অন্যান্য আচলতে ব্যৱস্থা গ্ৰহণ কৰিছে। আমি সমগ্ৰ পৰিৱেশটো আমি দেখুৱাই গৈছোঁ যে আমি আয়োজক সমিতি সকল কৰিবলৈ আপোনাৰ পৰা বাইদেউ জানিব বিচাৰিম, আপুনি যিহেতু আহিছে আজি জুবিনদাৰ প্ৰতিমূৰ্তি স্থাপনৰ স্থানলৈ, অকণমান যদি খুব অসুবিধা নহয় আচলতে কওকচোন, আপুনি কি আপোনাৰ মনত কি আশা লৈ আহিছে, আপোনাৰ কি অনুভৱ কি আচলতে এই প্ৰতিমূৰ্তি স্থাপনৰ স্থানলৈ আহি পেলাই? আচলতে এই মুহূৰ্তত আমাৰ অনুভৱ এটাই, আচলতে এই মুহূৰ্তত এটাই আমাৰ আশা আৰু এটাই আমি চিন্তাত বিভোৰ হৈ আছো, সেইটো হৈছে আমাক জুবিনদাৰ ন্যায় লাগে। আৰু আজি এই প্ৰতিমূৰ্তি উন্মোচন কৰিছে, আমাৰ বুকু ভাগি গৈছে। আজি যে তেখেতৰ প্ৰতিমূৰ্তি ইয়াত উন্মোচন কৰিবলগীয়া হৈছে ইমান কম বয়সতে, সেয়া আমি আচলতে হিয়াৰে কান্দি উঠিছে আমাৰ। আৰু আমাক অতি সোনকালে আমাক ন্যায় লাগে। আমি লাগিলে যিয়েই নহওক, আমাৰ যেনেকুৱাই দুখ নাথাকক কিয়, আমাৰ কেতিয়া এই দুখ নাইকিয়া হ'ব যেতিয়া আমাৰ জুবিনদাই ন্যায় পাব। আৰু সকলো আমাৰ অসমবাসী আজি ৰৈ আছে, হিয়াৰ আমঠুৰ আজি ন্যায় বিচাৰি আমাৰ সকলো আমঠু আজি ৰৈ আছে, আমাৰ হিয়াই কান্দি আছে, তেখেতে অতি সোনকালে ন্যায় পাওক। সমস্ত অসমবাসীয়ে এটাৰ কাৰণে যদি তেওঁলোকে নোৱাৰে আমাক গতাই দিয়ক। আপুনি যিহেতু এগৰাকী শিল্পী, আপুনিও জুবিনদা ভূপেন হাজৰিকাৰ গীত গাই দিনে নিশাই ঘূৰি ফুৰিছে, আপোনাৰ মনত কি অনুভৱ? এজন শিল্পী হিচাপে আপুনি কি কয়? এজন শিল্পী হিচাপে আজি তেখেত আমাৰ মাজত নাই। আমাৰ এনেকুৱা লাগিছে যে আমি আজি গীত গাবলৈ যেন এৰি দিম। আমাৰ গীত গোৱাৰ হেঁপাহ আৰু নাই আজিৰ দিনত, কাৰণ ভূপেন হাজৰিকাক আমি হেৰুৱালোঁ, তেওঁক বয়সত হেৰুৱাইছোঁ, আমাৰ ইমান বেয়া লগা নাই। কিন্তু এখেতক আমি 50 বছৰ 52 বছৰতে হেৰুওৱাৰ ইচ্ছা আমাৰ নাছিলে, কাৰণ তেখেতক অনুকৰণ কৰি আমি আজি শিল্পী, আমি তেখেতক অনুকৰণ কৰিহে আজি আমি এইখিনি ঠাই পাইছোঁ। গতিকে তেওঁ নাই, গতিকে আমাৰ
আমাৰ শিল্পীও নাই বুলি আমি ভাবোঁ আমাৰ শিল্পী সত্তা আজি শেষ হৈ গৈছে হয় আমি পুনৰবাৰ পৰিৱেশটো দেখুৱাবলৈ ক'ম প্ৰতিজন লোক আহিছে কি শিল্পী কি সাহিত্যিক কি সাধাৰণ লোক কি কৃষক সকলো আহিছে সকলোৰে সেই আৰামতো আছিল জুবিন দা আৰু সেই জুবিন দাৰ আমি এই সমাধিস্থলী বুলি ক'ব লাগিব গহপুৰত স্থাপন কৰা জুবিন দাৰ প্ৰতিমূৰ্তিস্থলীত আজি সকলো আহি উপস্থিত হৈছে কথা পাতিম তেখেতৰ লগত বহু সংখ্যক লোক আছে তেখেতসকলৰ লগত আমি কথা পাতিম তেখেতসকলৰ পৰা জানিবলৈ বিচাৰিম যে তেওঁলোকৰ অনুভৱসমূহ জানিব বিচাৰিম যিহেতু আজি এই স্থাপনৰ অনুষ্ঠান প্ৰতিমূৰ্তি স্থাপনৰ অনুষ্ঠানটোলৈ আহিলে কি কয় বৰ এটা সুন্দৰ অনুষ্ঠান যিহেতু আমি গৌৰৱ কৰিব পাৰোঁ সকলোকে আমি আজি গহপুৰৰ এই দ্বীপৰাতে প্ৰথমে জুবিনৰ এই প্ৰতিমূৰ্তি আমি উন্মোচন কৰা আজি এই শুভক্ষণত উপনীত হৈছোঁ আমাৰ ইয়াত বিশেষকৈ আমাৰ সকলোৰে গৌৰৱৰ যাদৱ পায়ং দেৱ আমাৰ মাজত আহি উপস্থিত হৈছে বিশিষ্ট শিল্পীসকল আহি উপস্থিত হৈছে আজি এইখনটোত আমি সঁচাকৈ আনন্দিত হৈছোঁ আৰু আমি আনন্দিত হৈছোঁ যদিও মনত বহুত দুখ আছে আমি আশা কৰিছোঁ চৰকাৰে অতি শীঘ্ৰে জুবিন দাৰ মৃত্যুৰ এক উচিত তদন্ত কৰি আমাক ন্যায় প্ৰদান কৰক আমাৰ সেয়াই দাবী প্ৰত্যেকে বিচাৰিছে জুবিন দাৰ ন্যায় আৰু আমি তাৰ পৰিৱেশসমূহ দেখুৱাই গৈছোঁ আপোনাৰ পৰা জানিব বিচাৰিম কওকচোন আপুনি কি কয় আজি গহপুৰত প্ৰথমবাৰৰ বাবে জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি স্থাপন হৈছে আমি আশা ৰাখিছোঁ গহপুৰবাসীয়ে অতি শ্ৰদ্ধা আৰু আন্তৰিকতাৰে জুবিন গাৰ্গক আজি আদৰিছে আৰু লগতে আমি আশা ৰাখিম যে মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু চৰকাৰে খুব কম সময়ৰ ভিতৰত জুবিন গাৰ্গৰ উচিত তদন্ত কৰি পেলাই দোষীয়ে আহোম ৰজাই যিদৰে শাস্তি প্ৰদান কৰিছিলে ঠিক তেনেদৰে শাস্তি প্ৰদান কৰাৰ ব্যৱস্থা গ্ৰহণ কৰে ধন্যবাদ পৰিৱেশসমূহ দেখুৱাই যাম আমি ইয়াৰ পিছৰ পৰিৱেশসমূহ দেখুৱাই যাম মহিলাসকল আছে তেখেতসকলৰ লগত আমি কথা পাতিম তেখেতসকলৰ পৰা জানিবলৈ চেষ্টা কৰিম আমি এয়া পৰিৱেশসমূহ দেখুৱাই যাম কওকচোন কিমান সময়ৰ পৰা আছে কি মনত কেনেকুৱা ভাৱ হৈছে আমাৰ মনত বহুত দুখ আমাৰ ল'ৰা এটা হেৰাই গৈছে ল'ৰাটো হেৰুৱাৰ কাৰণে আমাৰ বহুত দুখ লাগিছে আমাক এই ন্যায় লাগে অতি সোনকালে ন্যায় লাগে মই আপোনাৰ পৰা জানিব বিচাৰিম কওকচোন হয় হয় ৰখি আছে মানে জুবিন দাৰ কাৰণেতো কি বুলি ক'ম আৰু তেখেত নাই মানে এনেকুৱা হৈছে এতিয়া এমাহ ধৰি ধৰক তেখেতৰে চবৰে সি অসমবাসীটো কিমান দুখত আছে ক'বই নালাগে আজি মানে ভাল লাগিছে যিয়ে নহওক আমাৰ যুৱ সংঘৰ এখন হেৰিয়াত তেখেতৰ মূৰ্তি আজি স্থাপিত হ'ল আজি বহুত ভাল লাগিছে আৰু ভাবোঁ কি তেওঁ ন্যায় পাওক তেওঁ সোনকালে ন্যায় পাওঁতেই বিচাৰোঁ যাতে সকলোৱে মনত শান্তি পায় তেওঁ ন্যায় পালে তাকে কথা পাতিম মা বহু সংখ্যক আছে কথা পাতিম কিমান সময় পৰা আপোনাৰ মৰমৰ শিল্পীগৰাকীৰ প্ৰতিমূৰ্তিটো চাবলৈ ৰখি আছে কওকচোন এই বিষয়ে আমি 10টা বজাৰ পৰা ৰখি আছোঁ আমাৰ প্ৰাণৰ শিল্পীগৰাকী হেৰুৱাই আমি মনত বৰ দুখ পাই আছোঁ আজি এমাহ হ'ল যদিও মানে তেওঁ গান শুনিলে তেওঁ জীয়াই থকা নিচিনাই লাগে তেওঁ গান শুনিলে আমি সদায় যেন তেওঁ এতিয়াও আছে তেওঁ মৰা নাই এনেকুৱা লাগে কিন্তু তেওঁতো মৰিলে তেওঁক মাৰিলেগৈ তেনেকৈ নি পেলাই গতিকে আমি বৰ দুখ পাইছোঁ আমাক ন্যায় লাগে তেওঁৰ যদি ন্যায় নহয় আমাৰ সাধাৰণ মানুহৰ কি ন্যায় পাম আমাৰ সাধাৰণ মানুহৰ কিবা এটা হ'লে আমিতো একোৱেই ন্যায় নাপাম আৰু এই কথাত আমি এটা বুজিলোঁ যে তেওঁৰ মৃত্যুৰ কথা শুনি আমি এটাই বুজি পালোঁ যে কোনো মানুহক বিশ্বাস কৰিব নালাগে তেওঁ বেছি বিশ্বাস কৰাৰ কাৰণে আজি তেওঁক এনেকৈও নি মাৰিলেগৈ আঁতৰত হয় কথা পাতিম কিমান সময় পৰা আমি প্ৰথম আৰম্ভণি পাই আছো কি অনুভৱ কেনেকুৱা হৈছে অনুভৱ বহুত ভালেই অনুভৱ হৈছে দুখ লাগিছে চাই আগৰ জুবিন দাক যে এনেকৈ পাম তেনেকৈ সেইকাৰণে আমি পৰিৱেশ দেখুৱাই গৈছোঁ মই পুনৰবাৰ কৈছোঁ যে প্ৰায় 9 বজাৰ পৰা ইয়াত আহি লোকসকল আহি উপস্থিত হৈছিলে পুৰুষ মহিলা সমন্বিত সকলো আহি উপস্থিত হৈছে আৰু মই আচলতে মৰমৰ শিল্পীগৰাকীৰ প্ৰতিমূৰ্তি ইতিমধ্যে স্থাপন কৰা হৈছে তাৰ ইয়াৰ পিছতে কিছু সময়ৰ পিছতে অসমৰ যশস্বী শিল্পী অসমৰ চিনেমা জগতৰ তাৰকা ৰবি শৰ্মা আহি ইতিমধ্যে উপস্থিত হৈছে তেওঁ জুবিন দাৰ প্ৰতিমূৰ্তিভাগ আনুষ্ঠানিকভাৱে উন্মোচন কৰিব তাৰপিছত অৰণ্য মানৱ যাদৱ পায়ং দেৱে পুষ্পাঞ্জলি অৰ্পণ কৰিব আৰু তাৰপিছতে সকলো ৰাইজৰ বাবে মুকলি কৰি দিয়া হ'ব আমি কথা পাতিছোঁ
কথা পাতিম, বহু সংখ্যক লোক আছে তেখেতসকলৰ লগত কথা পাতিম, তেখেতসকলৰ পৰা জানিব বিচাৰিম যে এই বিষয়ে জানিব বিচাৰিম যে আজি যিহেতু পুৱাৰে পৰা ইয়াত আহি উপস্থিত আছে, আমি তেখেতসকলৰ লগত কথা পাতিম। আপোনাৰ পৰা জানিব বিচাৰিম যিহেতু আজি আহি ইয়াত উপস্থিত হৈছে, কি কয় এই বিষয়ে? গোটেই জাতিটোৱেতো গম পাইছে এইটো এটা আমাৰ গোটেই জাতিটোৰ কাৰণে অপূৰণীয় ক্ষতি। গোটেই পৃথিৱীৰ পৰা এটা সুৰ হেৰাই গৈছে। আচলতে মই ক'ম যে সুৰ হেৰাই যোৱা নাই, সুৰ আমাৰ মাজত আজি আকৌ উভতিহে আহিছে। কাৰণ এই সুৰে গোটেই পৃথিৱীখনক আজি উদ্বাউল কৰি তুলিছে, গোটেই মানুহৰ বুকুৱে বুকুৱে এই সুৰ শিপাইছে। আৰু এই সুৰে এটা নিশ্চয় সাংঘাতিক ধৰণৰ পৰিৱৰ্তন গোটেই অসমবাসী বিশ্ববাসীৰ মাজলৈ আনিব, মই তাকে আন্তৰিকতাৰে কামনা কৰিছোঁ। আৰু তেওঁৰ যিখিনি জুবিন গাৰ্গৰ যিখিনি সপোন আছিলে, সেই সপোনখিনিক এতিয়া আমি পৰৱৰ্তী পৰ্যায়ৰ আমাৰ জেনেৰেশ্যনে, আমাৰ নতুন জেনেৰেশ্যনে আগবঢ়াই নিব লাগে, এইটোৱে মই আশা কৰিছোঁ। তেওঁৰ ন্যায় ক্ষেত্ৰত আপুনি কি ক'ব? ন্যায়টো আমাক লাগিবই, ন্যায় তেওঁ পাব বুলি আমি বৰ আন্তৰিকতাৰে আশা কৰিছোঁ, বা আমি ন্যায়ালয়ৰ ওপৰত আমাৰ আস্থা আৰু ভৰসা আছে, চৰকাৰখনৰ ওপৰতো ভৰসা আছে। গতিকে চৰকাৰক বিনম্ৰভাৱে আমি ইয়াৰ পৰাই অনুৰোধ কৰিছোঁ যাতে আমাক সোনকালে ন্যায় ফাষ্ট ট্ৰেক আদালত গঠন কৰি পেলাই আমাক যাতে ন্যায়ৰ ব্যৱস্থাটো কৰে। আমাৰ গোটেই অসমবাসী গোটেই ৰাইজে যিটো বিচাৰি আছে তাক যাতে আন্তৰিকতাৰে সকলোৱে গ্ৰহণ কৰে, ন্যায়ালয়েও যাতে বিষয়টো চিৰিয়াছলি গ্ৰহণ কৰে, তাক আমি ইয়াৰ পৰা দাবী জনাইছোঁ। আপোনাৰ পৰা জানিব বিচাৰিম, আপুনি প্ৰথমৰ পৰা লাগি আছে, যিহেতু প্ৰতিনিধি বিভাগ বনোৱাৰ পৰা আপুনি লাগি আছে, এই বিষয়ে কি ক'ব? আমি গহপুৰ আমাৰ যি ডিপৰা যুৱক সংঘৰ উদ্যোগত আমাৰ জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি অসমৰ ভিতৰতে প্ৰথম স্থাপন হ'বলৈ গৈ আছে। আৰু ইয়াত সকলো ইয়াত ডিপৰাবাসী ৰাইজে সহযোগ আগবঢ়াইছে। আৰু এটাই সকলোৰে কথা যে জুবিন গাৰ্গে এটা ন্যায় পাব লাগিব, আৰু খুব সোনকালে এই ন্যায়টো ৰাইজে বিচাৰিছে। আৰু আমি সমগ্ৰ ডিপৰাবাসী ৰাইজ একত্ৰিত হৈ আজি তেওঁৰ যি প্ৰতিমূৰ্তি স্থাপন হ'ব, এই প্ৰতিমূৰ্তি তেওঁ সদায় যাতে আমি 19 ছেপ্টেম্বৰ তাৰিখটো যাতে আমি তেওঁৰ এটা মৃত্যু তিথি হিচাপে তেওঁক স্মৰণ সদায় যাতে আমি যুৱ প্ৰজন্মৰ মাজত, ৰাইজৰ মাজত যাতে আমি সদায় তেওঁক জীয়াই ৰাখিব পাৰোঁ, তাৰ ব্যৱস্থা আমাৰ ডিপৰাবাসী ৰাইজে নিশ্চয় কৰিব। আৰু আজিৰ দিনটোত আমি সকলো অসমবাসী ৰাইজলৈ, অসমৰ মুখ্যমন্ত্ৰী মহোদয়লৈ আমি আহ্বান জনাম যাতে জুবিন গাৰ্গৰ মৃত্যুৰ উচিত তদন্ত হ'ব লাগে আৰু ফাষ্ট ট্ৰেক আদালতত দোষীক শাস্তি দিব লাগে। আমি পৰিৱেশ দেখুৱাম ইতিমধ্যে কিছু সময়ৰ পিছতে চিনেমা জগতৰ তাৰকা ৰবি শৰ্মা আহি ইয়াত উপস্থিত হ'ব। তেওঁ জুবিন দাৰ প্ৰতিমূৰ্তিভাগ আনুষ্ঠানিকভাৱে উন্মোচন কৰিব। এনেধৰণে আচলতে সকলো ৰখি আছে। ৰবি শৰ্মা আহি ইতিমধ্যে উপস্থিত হৈছে, কিন্তু তেওঁৰ ইয়াৰ যি মূৰ্তিস্থলীলৈ আহিব, প্ৰতিমূৰ্তিস্থলীলৈ আহিব, তাৰ আমি পৰিৱেশটো দেখুৱাইছোঁ। গায়ন বায়ন ইয়াত সাজু হৈ আছে, আৰু গায়ন বায়নৰ আৰু আয়তীৰ উৰুলিৰ মাজেৰে আচলতে ইয়াত প্ৰতিমূৰ্তিভাগ উন্মোচন কৰা হ'ব আৰু পুষ্পাঞ্জলি অৰ্পণ কৰা হ'ব। তাৰপিছতে সকলো ৰাইজৰ বাবে মুকলি কৰি দিয়া হ'ব। আৰু কিন্তু যিহেতু এটা পথৰ কাষত, মা কল্যাণী দেৱালয়লৈ যোৱা পথটোৰ কাষতে, পকী পথটোৰ কাষতে আচলতে স্থাপন কৰা হৈছিল, আৰু সেই জুবিন দাৰ প্ৰতিমূৰ্তিৰ স্থানতে কাষতে লাগি আছে সুধাকান্ত ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তি। আৰু আচলতে জুবিন দাই যাক মামা বুলি মাতিছিল, আৰু দুই মামা ভাগিন একেলগে থাকিব, আৰু সেই একেলগেই আচলতে ইয়াত ৰখাৰ ব্যৱস্থা কৰিলে ডিপৰাবাসী। আমি তাৰ সমগ্ৰ পৰিৱেশটো দেখুৱাই গৈছোঁ। এয়া হৈছে ডিপৰাৰ পৰিৱেশ আৰু ডিপৰাৰ পৰিৱেশ। আৰু জুবিন দাই যিহেতু অৰণ্য ভাল পাইছিল, আৰু তাৰ আচলতে এজোপা বৃহৎ আকৃতিৰ বৰগছ, শতবৰ্ষ গৰকা বৰগছ এজোপা আছে, বৰগছৰ ছাঁতে জুবিন দাক ৰখা হৈছে, সুধাকান্ত ভূপেন হাজৰিকাক ৰখা হৈছে। আমি তাৰো পৰিৱেশ দেখুৱাই গৈছোঁ। ৰাইজে বিচাৰিছিল এইখন স্থান, আৰু এই স্থানতে আচলতে ইয়াত জুবিন দাৰ প্ৰতিমূৰ্তি স্থাপন কৰা হ'ল। তাৎক্ষণিকভাৱে সিদ্ধান্ত গ্ৰহণ কৰিছিল, আৰু ইয়াৰ আচলতে ৰাইজে বিচাৰিছিলে তেওঁ আদ্য শ্ৰাদ্ধৰ দিনাখনেই প্ৰতিমূৰ্তিভাগ স্থাপন কৰা, কিন্তু কিছু কাৰিকৰী, মই পুনৰবাৰ কৈছোঁ, কিছু কাৰিকৰী বিজুতিৰ বাবে ৰখি গৈছিল এই কাৰ্যসূচীভাগ। কিন্তু ইয়াৰ পূৰ্বে দুটাকৈ কাৰ্যসূচী সম্পন্ন হৈ গৈছে। আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, আদ্য শ্ৰাদ্ধ অনুষ্ঠিত হৈছিল ইয়াত। তাৰপিছত আজি এই অনুষ্ঠানটো আমি পৰিৱেশভাগ দেখুৱাই গৈছোঁ।
বহু সংখ্যক লোক আছে আপোনাৰ পৰা জানিব বিচাৰিম আপুনি যিহেতু দেখা পোৱা গৈছে যে পুৱাৰ পৰা আপুনি আহি ইয়াত উপস্থিত হৈছিলে আপোনালোকৰ চেনেললৈ পোনপ্ৰথমতে নমস্কাৰ জনাইছোঁ যিহেতু আমি মানে সমূহ ৰাইজৰ সহযোগত জুবিন গাৰ্গৰ যিহেতু তেওঁ এজন সুদক্ষ গায়ক যিহেতু আমাৰ হাজাৰ হাজাৰ শ্ৰোতাৰ গান শুনাই গৈছে তেখেতৰ প্ৰেৰণাত আজি আমি সমূহ ৰাইজৰ সহযোগত আজি ডিপৰাবাসীৰ মানে ডিপৰাৰ ফিল্ডত এটি প্ৰতিমূৰ্তি স্থাপন কৰিবলৈ আমি সক্ষম হৈছোঁ আৰু যিহেতু তেখেতৰ মানে আমাৰ গানে বা তেখেতৰ মৃত্যুৱে আমাক সদায়ে কনুৱাই গৈছে গতিকে আমি সদায় কান্দি আছোঁ আমি শুব পৰা নাই ৰাতিয়ে দিনে আমি তেওঁ স্মৃতিবোৰ মনত পেলাই গৈছোঁ যিহেতু আমাৰ এতিয়া বৰ্তমান তেখেতৰ হয় আমি এটাই আমি বিচাৰিছোঁ যিহেতু আমাক ন্যায় লাগে ন্যায় আমি বিচাৰিছোঁ তেখেতৰ ন্যায় পালে আমি যথেষ্ট সুখী হ'ম ধন্যবাদ আপোনাৰ পৰা জানিব বিচাৰিম প্ৰতিমূৰ্তি স্থাপনস্থলীলৈ আহিলে কি কয় হয় আজি আমাৰ কলংপুৰ যুৱ সংঘৰ উদ্যোগত আৰু সমূহ ডিপৰাবাসী গাঁৱৰ ৰাইজৰ সহযোগত আমাৰ ডিপৰা খেলপথাৰ প্ৰাংগণত আমাৰ হিয়াৰ আমঠু শ্ৰদ্ধা জুবিন গাৰ্গ ডাঙৰীয়াৰ প্ৰতিমূৰ্তি স্থাপনৰ ব্যৱস্থা কৰিছে আজি ইয়াতে অজস্ৰ ৰাইজ সমবেত হৈছে আৰু আমাৰ ইয়াতে অৰণ্য মাধৱ যাদৱ পাৱিং ডাঙৰীয়া লগতে আমাৰ বিশিষ্ট অভিনেতা ৰবি শৰ্মা ডাঙৰীয়া আৰু লগতে আমাৰ শিল্পী আমাৰ মহেন্দ্ৰ হাজৰিকা ইয়াত উপস্থিত হৈছে গতিকে সকলো ৰাইজে এটাই আশা আমাৰ জুবিনদাৰ যি ন্যায় সেই ন্যায়ৰ কাৰণে সকলোৱে আশাৰে বাট চাই আছে গতিকে আমাৰ অসম চৰকাৰক আমি সকলোৱে ইয়াৰ পৰা আমি আহ্বান জনাইছোঁ যাতে সকলো ৰাইজৰ যি অনুৰোধ আমাৰ হিয়াৰ আমঠুৰ জুবিন গাৰ্গ ডাঙৰীয়াক আমাক ন্যায় দিয়ক আৰু আমাৰ ৰাইজৰ যি দাবী সেই দাবী চৰকাৰে মানিব বুলি আমাৰ নিশ্চয় আমাৰ চৰকাৰৰ ওপৰত বিশ্বাস আছে গতিকে আমি সকলো ৰাইজে ইয়াৰ পৰাই আমাৰ জুবিন গাৰ্গ ডাঙৰীয়াৰ ন্যায়ৰ কাৰণে দাবী জনাইছোঁ ধন্যবাদ মই আপোনাৰ পৰা জানিব বিচাৰিম যিহেতু প্ৰকৃতিৰ লগত জড়িত হৈ আছে আপোনালোকে বিভিন্ন কৰ্মক্ষেত্ৰত জড়িত হৈছে আজি জুবিনদাৰ প্ৰতিমূৰ্তি স্থাপনস্থলীলৈ আহিলে কি কয় হয় আমাৰ অসমৰ সকলো স্তৰৰ ৰাইজৰ অতিকে বুকুৰ আপোন হিয়াৰ আমঠু জুবিন গাৰ্গ হঠাৎ আমাৰ মাজৰ পৰা হেৰাই গ'ল যিজন ব্যক্তি অকল সংগীতজ্ঞ হিচাপে নহয় এক সমন্বয় আছিলে আমাৰ অসমৰ বিভিন্ন জাতি জনগোষ্ঠী অসম নহয় উত্তৰ পূৰ্বাঞ্চল নহয় ভাৰত নহয় আজি আপোনালোকে চাওক পৃথিৱীৰ বিভিন্ন দেশৰ মানুহে আজি ভূপেন হাজৰিকা জুবিন গাৰ্গক আজি স্মৰণ কৰিছে আৰু এই যি অবাঞ্ছিত মৃত্যু এই মৃত্যুৰ যি সঠিক তদন্তৰ কথা ৰাইজে দাবী কৰিছে এই দাবী ক্ষিপ্ৰতাৰে চৰকাৰে আগুৱাই নিব লাগে আৰু আমি এটা কথা আচৰিত পাইছোঁ যে এই জুবিন গাৰ্গৰ দৰে মানুহৰ মৃত্যুত ৰাজনৈতিক নেতাৰ পৰা আদি কৰি অসমৰ কিছু মানুহে কিছু আবুল তাবুল বকা আৰম্ভ আমি দেখিবলৈ পাইছোঁ এই সময়ত আমি আহ্বান জনাইছোঁ যাতে জুবিন গাৰ্গক লৈ কোনো ধৰণৰ যাতে ৰাজনৈতিক নেতাৰ পৰা আদি কৰি কোনেও আবুল তাবুল নবকে প্ৰকৃত যিটো ন্যায় আৰু ছিংগাপুৰত থকা সেই জাহাজ এই নাওখনত থকা সকলো মানুহক অসমলৈ লৈ আহিব লাগে অসমৰ আনি তেখেতসকলক দৃষ্টান্তমূলক শাস্তি দিব লাগে আমি এই মুহূৰ্তত বিশেষ নকওঁ এয়াই দাবী জনালোঁ ইতিমধ্যে অভিনেতা ৰবি শৰ্মা আহি ইয়াত উপস্থিত হৈছে আমি তেখেত ৰবি শৰ্মা আনুষ্ঠানিকভাৱে উন্মোচন কৰিব জুবিন দাৰ প্ৰতিমূৰ্তি ভাগ আনুষ্ঠানিকভাৱে উন্মোচন কৰিব আমি তাৰ পৰিৱেশটো দেখুৱাই গৈছোঁ আমি দেখুৱাইছোঁ অভিনেতা ৰবি শৰ্মা আহি উপস্থিত হৈছে তেওঁ আচলতে আনুষ্ঠানিকভাৱে উন্মোচন কৰিব জুবিন দাৰ প্ৰতিমূৰ্তি ভাগ আনুষ্ঠানিকভাৱে উন্মোচন কৰিব আমি তাৰ পৰিৱেশটো দেখুৱাই গৈছোঁ অলপ পিছত ইয়াত পিছলৈ জাতীয় সংকটৰ সময়ত ধৈৰ্যপন্থা হৈ অসমীয়া জাতিৰ হৈ লগত তেখেতৰ লগত সহযোগিতা আগবঢ়াইছে জুবিন গাৰ্গদেৱৰ অন্তৰংগ বন্ধু চাৰেগামাপাৰ অধ্যক্ষ আমি শ্ৰদ্ধা জনাই আমাৰ প্ৰাণৰ শিল্পীগৰাকীৰ প্ৰতিমূৰ্তি উন্মোচন কৰিবলৈ আমি অনুৰোধ জনাইছো
কেমেৰাত চাবা আনুষ্ঠানিকভাৱে জুবিনদাৰ প্ৰতিমূৰ্তি উন্মোচন কৰিলে তাৰকা ৰবি শৰ্মাই। আমি দেখুৱাইছোঁ সমগ্ৰ পৰিৱেশটো। তেওঁ সংগ দিলে সাৰেগামাৰ অধ্যক্ষ, তেওঁ সংগ দিলে। ইয়াত বহু সংখ্যক লোক আহি উপস্থিত হৈছিল। আমি তাৰ পৰিৱেশটো দেখুৱাই আছোঁ। এয়া হৈছে গহপুৰৰ দৃশ্য আমি দেখুৱাইছোঁ। আমি কথা পাতিম ওলাই বাহিৰত লৈ লওঁ, বাহিৰত অলপ যাবলৈ দিয়ক। মুকলিলে যোৱা। আমাক কোন আছে? কোনে লৈছে? দাদা, আপুনি আজি প্ৰতিমূৰ্তি উন্মোচন কৰিবলৈ আহিলে। আপুনি জুবিন দাৰ মৃত্যুৰ পিছত সক্ৰিয় হৈ আছে, এই ক্ষেত্ৰত আপুনি কি? আমি সক্ৰিয় হৈ থাকিব লাগিব আৰু আমি আমাৰ লক্ষ্যৰ পৰা বিচলিত হ'ব নালাগে। এইটো প্ৰথম কথা। আজি বহুতে প্ৰশ্ন সুধিছে মোক, এই হেশ্বটেগ যে আৰম্ভ হৈছে, এই হেশ্বটেগটোৰ কি প্ৰভাৱ? তো মই ক'ব খুজিছোঁ যে ই এটা প্ৰেছাৰ ক্ৰিয়েট কৰে আৰু এই প্ৰেছাৰটো বৰ প্ৰয়োজনীয়। ই ৰাইজৰ মতামত দৰ্শায়। গতিকে ইয়াত কোনো ধৰণৰ কোনো ৰুদ্ধ কৰিবলৈ চেষ্টা কৰিব নালাগে। এই আমাৰ যি বাক স্বাধীনতা আছে তাৰে আমি জুবিন গাৰ্গৰ সত্তাক সন্মান জনাই যিখিনি কামে কৰিছে
সেই ক্ষেত্ৰত সদায় এটা কথা মনত ৰাখিব লাগে যে যিসকল লোক একত্ৰিত হৈছে সেইখিনি কিন্তু কোনো জাতি ধৰ্ম ভাষাৰ নিৰ্বিশেষে তেওঁলোকে কিন্তু জুবিন গাৰ্গক ভাল পাই বাবেহে ওলাই আহিছে। গতিকে এই কথাটো অলপ চেঞ্চিটিভলি ডিল কৰিবৰ কাৰণে মই এই মঞ্চৰ পৰাই আহ্বান জনাইছোঁ চৰকাৰৰ ওচৰত। আৰু যি প্ৰক্ৰিয়া চলি আছে SIT সেয়া যাতে নিৰপেক্ষভাৱে হৈ যায়, নিভাঁজভাৱে হৈ যায়, তাকে আশা কৰিছোঁ। সময় কিবা বান্ধি দিব নেকি জুবিন গাৰ্গৰ তদন্ত? নহয়, সময় আমি বান্ধি দিয়াটো উচিত নহয়। ইতিমধ্যে গৰিমা গাৰ্গে এটা সময়ৰ কথা কৈছে। নহয়, তেওঁলোকে কৈছে তেওঁলোক আৱেগিক হৈ আছে, আমি কেৱল আৱেগেৰে চলিলেতো আমি জুবিন গাৰ্গৰ প্ৰতি ন্যায় আমি নাপামগৈ। অকল আৱেগৰ বশৱৰ্তী হৈ চলিলে নহ'ব। আৱেগৰ বশৱৰ্তী হৈ যিসকল লোকে জুবিন অনুৰাগী আজি আত্মহত্যা কৰিবলৈ চেষ্টা কৰিছে, যিসকল লোকে আজি এনেকুৱা এটা প্ৰশাসনীয় অৱস্থাৰ সৃষ্টি কৰিছে য'ত তেওঁলোকক দমন কৰিবৰ কাৰণে চৰকাৰে গুলীচালনা কৰিবলগীয়া হৈছে, এই ধৰণৰ আৱেগিক কাৰবাৰবিলাকক মই এতিয়া অলপমান ধৈৰ্য ধৰিবলৈ মই অনুৰোধ জনাইছোঁ। কাৰণ আইনী প্ৰক্ৰিয়া এটা হ'বলৈ হ'লে আমি ধৈৰ্যৰে ৰ'ব লাগিব। আইন ব্যৱস্থাৰ ওপৰত যদি আমাৰ আস্থা নাথাকে তেতিয়াহ'লে তেওঁলোকেও নিয়াৰিকে তেওঁলোকৰ এইখিনি কৰিব নোৱাৰিব। আজি যেতিয়া হতাহতি হৈছে বাক্সাৰ নিচিনা জেগাত, তাত আমি দেখিবলৈ পাইছোঁ তাত সংবাদকৰ্মী আহত হৈছে, সৰ্বসাধাৰণ জনতা আহত হৈছে, তাত আমাৰ পুলিচ কৰ্মী আহত হৈছে। গতিকে এনেকুৱা ধৰণৰ বস্তু আমাক নালাগে। আমি আইন প্ৰক্ৰিয়াটোত কোনো ধৰণৰ সময় বান্ধি দিব বিচৰা নাই। তেওঁলোকে নিজৰ সময় লওক, খালি আমাক শুদ্ধকে উচিতভাৱে দিয়ক। ৰাজনীতি কৰাৰ কথাও আহি পৰিছে চব প্ৰকৃতিটো এই বস্তুটো আছে। প্ৰকৃতিটো এটা জীৱ যেতিয়া নাইকিয়া হৈ যায় তাক শেষ কৰিবৰ কাৰণে পৰুৱাৰ পৰা আৰম্ভ কৰি বীজাণু নিজৰ কাম আৰম্ভ কৰি দিয়ে। গতিকে সকলোৱে নিজৰ সা সুবিধা চাই কাম কৰিবলৈ চেষ্টা কৰিবই। কিন্তু আমাৰ কেৱল দায়িত্ব হৈছে আমি আমাৰ লক্ষ্যত স্থিৰ হ'ব লাগিব। আমাক যি ন্যায় প্ৰক্ৰিয়াৰ কাৰণে আমি আজি আন্দোলন কৰিছোঁ বা যি ধৰণে আমি আমাৰ প্ৰতিবাদ সাব্যস্ত কৰিছোঁ সেই অব্যাহত থাকক, লক্ষ্য আমাৰ স্থিৰ হওক, কোনো ধৰণৰ কথাত যাতে কোনো বিচলিত নহয়। এনেধৰণৰ প্ৰতিমূৰ্তি দেশৰ ৰাজ্যৰ বিভিন্ন স্থানে স্থাপন হ'ব। মই ক'লো যাৰ যাৰ সামৰ্থ্য, আজি এই অঞ্চলৰ ৰাইজে নিজে দান বৰঙণিৰে তেওঁলোকে এটা মূৰ্তি এটা তাত ইয়াত স্থাপন কৰিছে, সেইটো এটা সুন্দৰ শলাগ ল'বলগীয়া কথা। আৰু যাৰ আজি তেওঁলোকৰ সেই সদিচ্ছাৰ প্ৰতি লক্ষ্য ৰাখি মই আহি উপস্থিত হৈছোঁ ইয়াত। গতিকে কথা হৈছে যে সেইবিলাক কৰি থাকক। কিন্তু মই ৰাইজৰ মানুহখিনি, অসমৰ ৰাইজক কেৱল এটা কথাই অনুৰোধ জনাব বিচাৰিছোঁ যে জীৱনৰ মৃত্যুটো আমি যিমান বেছি আমি শোক প্ৰকাশ কৰিছোঁ তাতকৈ বেছি আচলতে জুবিনৰ জীৱনটোক উদযাপন কৰিবলৈ শিকিব লাগে। তেওঁৰ যিবোৰ আদৰ্শ, প্ৰকৃতি প্ৰেম, গছৰ প্ৰতি ভাল পোৱা, তেওঁ যে অধ্যয়ন কৰিবলৈ কৈছে অসমীয়া জাতিটোক, তেওঁ যে গামোচাৰে যে জাতিৰ উদ্ধাৰ নহয় বুলি কৈছে, এই কথাবোৰত অলপমান গুৰুত্ব দিয়ক। জীৱনটো উদযাপন কৰক। মৃত্যুৰ শোক প্ৰকাশ কৰাতকৈ এই বেছি গুৰুত্বপূৰ্ণ। এই আছিল অভিনেতা ৰবি শৰ্মা। আৰু ইতিমধ্যে তেওঁ বহুকেইটা গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছে। হিংসা নহয়, জুবিন দাৰ আদৰ্শৰে অনুপ্ৰাণিত হ'ব লাগে। আমি যিহেতু তেওঁ ইতিমধ্যে উল্লেখ কৰিছে তেওঁৰ জুবিন দাৰ আদৰ্শৰ দ্বাৰা অনুপ্ৰাণিত বুলি, হিংসা নহয়, হিংসা বৰ্জিত পৰিৱেশৰ মাজত জুবিন দাৰ আদৰ্শৰ দ্বাৰা জুবিন দাৰ ন্যায় কথা উল্লেখ কৰিছে। আমি সম্পূৰ্ণ পৰিৱেশটো আমি বিচাৰি দেখুৱাই গৈছোঁ। এয়া হৈছে গহপুৰৰ দ্বীপৰাৰ পৰিৱেশ। আৰু এনেধৰণে আমি গহপুৰৰ হেডলাইন্সৰ দৰ্শকসকলক দেখুৱাই গ'লোঁ, সম্পূৰ্ণ পৰিৱেশটো দেখুৱাই গৈছোঁ। আৰু আমি যদি পুনৰবাৰ কিছু সময় বাবে আমি পুনৰবাৰ আমি দেখুৱাম জুবিন দাৰ প্ৰতিমূৰ্তি ভাগ দেখুৱাম। আচলতে জুবিন দাৰ প্ৰতিমূৰ্তি ভাগক এনেধৰণে বিভিন্ন দল সংগঠনে আহি পুষ্পাঞ্জলি অৰ্পণ কৰিছে, মাল্য অৰ্পণ কৰিছে। আমি তাৰ পৰিৱেশটো দেখুৱাই গৈছোঁ। সুন্দৰ এক প্ৰতিমূৰ্তি, জুবিন দাৰ হাতত গীটাৰ লৈ পেলাই গীত পৰিৱেশন কৰি থকা, ষ্টেজত গীত পৰিৱেশন কৰি থকা এটা প্ৰতিমূৰ্তি। আৰু এই প্ৰতিমূৰ্তি গহপুৰৰ দ্বীপত স্থাপন কৰা হৈছিল। আৰু গছত বা বিশ্বনাথ পোন প্ৰথমবাৰভাৱে স্থাপন কৰা হৈছে এই প্ৰতিমূৰ্তি ভাগ। আৰু এনেদৰে আমি গহপুৰ হেডলাইন্সৰ দৰ্শকসকলক দেখুৱাই গ'লোঁ, প্ৰতিমূৰ্তি ভাগৰ উন্মোচনৰ বিষয়ে দেখুৱাই গ'লোঁ। আৰু প্ৰতিমূৰ্তি ভাগৰ উন্মোচন কৰি অভিনেতা ৰবি শৰ্মাই কি